তৃতীয় প্ৰহৰত আৰম্ভ হোৱা এই মহাভাগৱতৰ জৰিয়তে আজি এতিয়া আমি বিশেষ অধ্যায়লৈকে দৃষ্টি নিবদ্ধ কৰিব বিচাৰিছোঁ। ভকতৰ লক্ষণ, উত্তম ভকত কেনে, মধ্যম ভকত কেনে, প্ৰাকৃত ভকত কেনে, যে যিজন প্ৰকৃত ভকত দেই আৰু তেওঁৰ স্বভাৱ কেনে, ব্যৱহাৰ কেনে, কথা বাৰ্তা কেনে, আচৰণ কেনে, দৈনিক তেখেতৰ কাৰ্যসূচী কেনেধৰণৰ, তেখেতে ঘৰত কেনে ব্যৱহাৰ, বাহিৰত কেনে ব্যৱহাৰ, বাহিৰে ভিতৰত কিবা পাৰ্থক্য আছে নেকি, হয়নে? আৰু দুজন ভকতৰ মাজত কিবা পাৰ্থক্য থাকে নেকি? গতিকে উত্তম ভকতসকল কেনে, মধ্যম ভকতসকল কেনে আৰু প্ৰাকৃত ভকত কেনে, এই বিষয়ে ইক্ষ্বাকুনন্দন নিমিৰজাই নৱসিদ্ধক সুধিছে। আৰু নৱসিদ্ধৰ এজনে এতিয়া ভকতৰ লক্ষণসমূহ ব্যক্ত কৰিব। এই বিষয়ে আপোনালোকে একাদশ স্কন্ধৰ নিমি নৱসিদ্ধ সংবাদৰ ভক্তৰ লক্ষণ খণ্ডটোত পাব। মনত ৰাখিব, সেইজন ভক্ত যিয়ে স্বাৰ্থ ৰাখি কাম নকৰে, যিয়ে স্বাৰ্থ ৰাখি কাম নকৰে তেওঁক ভক্ত বুলি কোৱা হয়। আৰু ইয়াত আপোনালোকে পাব যে তেওঁলোকৰ মূল লক্ষণ কি কি, যে ভকতৰ মূল লক্ষণ। সত্য যুগৰ লোকৰ কি কি লক্ষণ আছিল বাৰু? ধৰ্মৰ চাৰিটা পাত, সত্য, তপ, দয়া, দান। কিন্তু সত্য যুগৰ ভক্তসকলৰ লক্ষণ চাৰিটা আছিল। আৰু সেই চাৰিটা লক্ষণ যাৰ ব্যৱহাৰত, বচনত, কথনত, মথনত, দৈনিক কাৰ্যসূচীত আপোনালোকে পাব, ভিতৰে বাহিৰে যিজন একে সেইজন ভকত। কি কি বাৰু সেই গুণকেইটা? শান্তি, তুষ্টি, দয়া, দান। যিজনে শান্তি বিচাৰে, অশান্তি নিবিচাৰে, যিজনৰ তুষ্টি আছে, অলপতে সন্তুষ্ট, অলপতে যিজন সন্তুষ্ট, দয়া, যিজনে অন্যৰ ওপৰত দয়াপৰৱশ হয়, আৰু দান, যিজনে স্বদেশ স্বজাতিৰ কল্যাণৰ কাৰণে নিজৰ শৰীৰ পৰ্যন্ত আহুতি দিবলৈ প্ৰস্তুত থাকে। গতিকে ভকতৰ প্ৰাৰম্ভিক লক্ষণ এনে। ইয়াৰ উপৰিও কি কি আছে এই বিষয়ে আমি এই অধ্যায়টোত পাম। ভাগৱত, ভা মানে হ'ল ভাৱনা চিন্তা, গ মানে হ'ল গতি, ৱাব্য মানে হ'ল ভকত বৈষ্ণৱৰ সং, ত মানে হ'ল তত্ত্বদৰ্শন। উভতাকে আহোচোন, কি পাম বাৰু আমি? ত ৱ গ ভা। ধেমাজিৰ পৰা গৈ 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 থাকিলে আমাৰ শেষত পশ্চিম ফালে কি পাম? ধুবুৰী, অসমৰ শেষ সীমা। ধুবুৰীৰ পৰা যদি আহি 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 ইফালে উজনিত কি পাম? শেষত ধেমাজি। সিফালে যদি বৰাকৰ পৰা আহি 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 কি পাম? ব্ৰহ্মপুত্ৰ। আকৌ ব্ৰহ্মপুত্ৰৰ পৰা গৈ 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 আমি বৰাক পাম। তাৰমানে দুটা ব আৰু দুটা ধৰ মাজত অসমখন। দুটা ব মানে বৰাক ব্ৰহ্মপুত্ৰ, দুটা ধ মানে ধেমাজি ধুবুৰী, হয়নে? এতিয়া আমি ধেমাজিৰ পৰা ধুবুৰীলৈকে যাম দেই। জীৱনৰ দৰ্শন বা তত্ত্বটো তেতিয়া পাব যেতিয়া আপোনালোকে জীৱনৰ বাটত ভকত বৈষ্ণৱৰ সংগ পাব। ভকত বৈষ্ণৱৰ সংগনো কেতিয়া পাব? যেতিয়া আমি আগৰ যুগ সাপেক্ষে বা প্ৰয়োজনীয় আছিল কিন্তু আজিৰ বৰ্তমানৰ যুগ সাপেক্ষে অপ্ৰয়োজনীয় নিৰৰ্থক কৰ্ম কাণ্ড পৰম্পৰা এৰিব পাৰিম, ত্যাগ কৰিব পাৰিম, আৰু জড়চেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনালৈকে আহিলেগে কি পাম? সন্তৰ সংগ পাম, ভকত বৈষ্ণৱৰ সংগ। কেতিয়া আহিব পাৰিব? জড়চেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনালৈকে কেতিয়া আহিব পাৰিব? যেতিয়া মনত, হৃদয়ত সুদৃঢ় বিশ্বাস আহিব। সেইকাৰণে শৰণত কি বুলি কোৱা হয়? সুদৃঢ় বিশ্বাসে একান্ত চিত্তে কায় বাক্য মানে সত্যে সত্যে শৰণ। সুদৃঢ় বিশ্বাস নহালৈকে কি কৰিব নোৱাৰে? তেওঁ জড় ভাৱনাৰ পৰা চৈতন্যলৈকে আহিব নোৱাৰে। ঘৰবোৰত চাবচোন, বেলেগত বাদেই দিয়ক, নামঘৰতো অলাগতিয়াল বস্তু বহুত থাকে। জুই শলাডালৰ জ্বলি যোৱা কাঠিডাল পাব, ভূতৰ মানে ধূপৰ জ্বলা কাঠি পাবগৈ, পুৰা যোৱা শলিতা পাবগৈ, তেলৰ খালী প্লাষ্টিকৰ বটল পাবগৈ, ধূপৰ খালী পেকেট খোপা, নলগা বস্তু খোপা মুহতে জমা থাকে। ইমান ধৰণে ভয় এই ধূপৰ পেকেটকেইটা নামঘৰত জ্বলি যায়, সেইকেইটাও যদি ক'ৰবাত পেলাই দিলে দুখেছোৱে নেকি? এই যে নামঘৰ মানে নামঘৰৰ কাৰণে অনা মিঠাতেলৰ বটলকেইটা, হয় নাই? অনা দিয়ে বুজি পাইছে?
হয়নে? সেইকেইটাও মুহতে পেলাই নিদিয়ে, তাৰমানে কি নামঘৰৰ কাৰণে আনিলেতো, এতিয়া এই বটলটো যদি ক'ৰবাত পেলাই দিলে ক'ৰবাত যদি পাপে চুৱে, তাত ইমান ভয়। আচলতে বেয়া নহয়, কিন্তু চাওক নলগা বস্তুবিলাক আঁতৰ কৰিব, তেতিয়া লগা বস্তুবিলাক সোনকালে পাব দেই। গতিকে আচলতে এই নলগা বস্তুখিনিয়ে জামেলা। জামেলা কোনখিনি? ডেছলাইট পুৰা যোৱা কাঠিডাল, পুৰণা কাপোৰখিনি, সৰি পৰা দাঁতকেইটা, পক্ষী সৰি যোৱা চুলিখিনি, এইখিনি কি বস্তু? আমাৰ অলাগতিয়াল বস্তু হয়নে নহয় বাৰু? হয়নে? এইখিনি জামেলা। গতিকে জামেলা কোনখিনি আৰু লেঠা কোনখিনি ভালকৈ বুজি ল'ব। আৰু যিজন ব্যক্তিয়ে ভকতক কেতিয়াও লেঠা বুলি নাভাবে আৰু নাম প্ৰসংগক কেতিয়াও জামেলা বুলি নাভাবে, সেইজনহে ভকত, হয়নে? গতিকে বেয়া নাপাব। এতিয়াও এনে মানুহ আছে যিয়ে ভকতক দেখিলে লেঠা বুলি ভাবে, এইজন এই সময়ত কিয় লাগিল লেঠাটো, হয়নে? এই বুলি ভাবে। তাৰমানে বিয়াখনত কিবা এটা অথন্তৰ ঘটিছেগৈ, যে ভাগৱত মতে বিয়াখন নহ'ব, গতিকে আহি পেলাই সম্পাদকক ক'ব যে হেৰি নহয়, ভকতৰ জামেলাটো আগতে মাৰি থওঁ নেকি। তাৰমানে নামষাৰক যদি জামেলা বুলি ভাবিলে, তেতিয়াহ'লে তেওঁ শৰণ শুদ্ধি হৈও লাভ নাই। ঈশ্বৰৰ প্ৰমত্ত সিংহচৰ নামষাৰ যদি ভাবে, 4 দিনমান আগতে ভকতৰ জামেলা মানে নামষাৰ সামৰি থওঁ নেকি। গতিকে প্ৰমত্ত সিংহচৰ যদি নামষাৰক ঝামেলা বুলি ভাবিলে, ভজনীয় ভকত এজন আহোঁতেগে, হয়নে, তেওঁ যদি ভাবিলে এতিয়া লেঠাই হ'ল নহয়, তেতিয়া বেয়া সময়ত ওলালহি চেচেই, হয়নে? তেওঁ শৰণ শুদ্ধি হৈও লাভ নাই। গতিকে কেতিয়াও ভকতক লেঠা বুলি নাভাবিব আৰু ঈশ্বৰৰ নাম প্ৰসংগ কেতিয়াও ঝামেলা বুলি নাভাবিব দেই। গতিকে ভাৱনা, চিন্তা, সত্য, শুদ্ধ হোৱাৰ পাছত মনত, হৃদয়ত যেতিয়া শুদ্ধ বিশ্বাস আহিব। কেতিয়া শুদ্ধ বিশ্বাস আহিব? যেতিয়া চিত্তৰ বৃত্তি নিয়ন্ত্ৰিত হ'ব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কি লিখে? তুমি চিত্ত বৃত্তি মোৰ প্ৰমাণ, বিকল্প, বিপৰ্যয়, নিদ্ৰা, স্মৃতি, এই 5টা চিত্তৰ বৃত্তি নিয়ন্ত্ৰিত হ'লে এই যুগ সাপেক্ষে এজন ব্যক্তিয়ে যেতিয়া জড় চেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনালৈ আহিবলৈ সক্ষম হ'ব, জীৱনৰ বাটত তেওঁ সৎসংগক লাভ কৰিব। আৰু সৎসংগৰ সান্নিধ্যত তেওঁ জীৱনৰ দৰ্শন কি? শ্ৰেয় কি? প্ৰেয় কি? গ্ৰহণীয় কি? বৰ্জনীয় কি? আদৰণীয় কি? বৰ্জনীয় কি? মৰ্যাদাৰ কি? অপাৰ্যৰ কি? হয়নে? অৰ্থাৎ কি খাম, কি নেখাম, কি কৰিম, কি নকৰিম, কি পিন্ধিম, কি নিপিন্ধিম, কি ল'ম, কি নল'ম, কি গ্ৰহণীয়, কোনটো বৰ্জনীয়, কোনটো শ্ৰেয়, কোনটো প্ৰেয়, কোনটো বৰ্জনীয়, কোনটো মৰ্যাদাৰ, কোনটো অমৰ্যাদাৰ, কোনটো পথ, কোনটো বিপথ, এই কথাখিনি যেতিয়া বিবেচনালৈকে আনিব পাৰিব, যাৰ এই বিবেচনা শক্তিটো আহিছেগৈ, সেইজনেই ভকত। গতিকে আমি মূল অধ্যায়লৈ আগবাঢ়িছোঁ। হে কবি নিগদতি শুনা নিমি মহাশয়, হেনবা কৰিবা ৰাজা মনত সংশয়, যিটো মহাযোগী সদা সমাধিত ৰতি, কোটি জন্মে নুহি তাৰ সপ্ৰেম ভকতি, মুখ্যটো অধিক তাক কহে বেদ গণে, হৈ একে জন্ম হৈব কেনে নামৰ কীৰ্তনে। ইক্ষাকুনন্দন নিমি ৰজাই এই বুলি সংশয় প্ৰকাশ কৰিছে, যিজন যোগীয়ে বহু বছৰ ধৰি নীৰৱে সাধনা কৰি আছেগৈ, তপস্যা কৰি আছেগৈ, কিন্তু তেওঁ কৃষ্ণক পোৱা নাই। কিয় কাৰণে? তেওঁ সপ্ৰেম ভকতি হোৱা নাই। কিন্তু একে জন্মতেই, এবাৰ জন্মতেই কেনেকৈ সপ্ৰেম ভকতি হ'ব, আৰু এবাৰ জন্মতেই তেওঁ প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ সকলো প্ৰকাৰ সংস্কাৰ শেষ কৰি কেনেকৈ ভগৱন্তত লীন যাব, জীৱনমুক্ত পুৰুষ হ'ব। তাৰমানে তেওঁ জীয়াই থাকোঁতেই মুক্তি লাভ কৰিব। মুক্তি লাভ কোনে কৰে? যিজনে এই কথা বুজে যে পাপ আৰু পুণ্যৰ বোজাটো যদি শূন্য কৰিব নোৱাৰি, আৰু তেতিয়ালৈকে কিন্তু ঈশ্বৰত লীন নাযায়। ঈশ্বৰত লীন কেনেকৈ যায়গৈ? বিভিন্ন ধৰণে যায়। সানযোগ্য, সাৰূপ্য, শালুক্য, সমীপ্পা, সাত্বিক। ঈশ্বৰৰ লগত যোগাযোগ হোৱাটো হ'ল সানযোগ্য বা সাযুজ্য ভকতি। ঈশ্বৰৰ লগত সংযোগ যাৰ আছে, ঈশ্বৰৰ সদৃশ ৰূপ পোৱা সাৰূপ্য, ঈশ্বৰৰ তত্ত্বটো বুজিবা সাত্বিক, ঈশ্বৰৰ একেবাৰে কাষত গৈ পোৱা নিচে কাষত
সমীপ্পা, শাৰীপ্য, শালিক্য, সাঞ্জিজ্ঞ, সাত্বিক, এনেদৰে 5টা উপায়েৰে ঈশ্বৰত লীন যাব। কেতিয়া লীন যাব? যেতিয়া এজন ব্যক্তিৰ তিল মাত্ৰও পাপ নাথাকিব, যেতিয়া এজন ব্যক্তিৰ সম্পূৰ্ণ পুণ্য ঈশ্বৰত অৰ্পণ হ'ব। পুণ্যৰ বোজাও যদি থাকে ঈশ্বৰৰ লগত মিলিব নোৱাৰে, লোহাৰ মামৰ থকা দি। আৰু সেয়েহে অলপ টানকৈ কৈছেগৈ আমাৰ শাস্ত্ৰত, এই পুণ্যৱন্ত পাপী ভজে দুইৰো একে সীমা, ও মহা পণ্ডিতেনো বুজে নামৰ মহিমা। পুণ্যৱানজনেও বুজি নাপায়, পাপীয়েও বুজি নাপায় নামৰ মহিমা। উদাহৰণ আপোনালোকে ৰামায়ণত চাওক। ৰামক বনবাসৰ সময়ত ঋষিমুনিবিলাকে আহি পেলাই কৈছেগৈ, হে দাশৰথী ৰাম, হে ৰঘুনন্দন ৰাম, আমাৰ পুণ্যখিনি গ্ৰহণ কৰক। তাকে দেখি সীতা মাতৃয়ে সন্দেহ প্ৰকাশ কৰি দেৱৰ লক্ষ্মণক সুধিছেগৈ, ভাই দেৱৰ, এওঁ কি কৰিছে বাৰু তোমালোকৰ দাদাই? ঋষিমুনিবিলাকে আহি পেলাই যে পুণ্যখিনি লৈছেগৈ, এই পুণ্যখিনিৰ জমাকৰ্তা তেওঁহে নেকি? লক্ষ্মণে উত্তৰ দিয়া নাই, বোলে দাদাইহে জানে। তেতিয়া ৰামে জানকীক কৈছে, সীতাক কৈছে, শুনা জানকী, ঋষিমুনিসকলে তেওঁলোকৰ সঞ্চিত আৰ্জিত পুণ্য যদি মোক দান নিদিয়ে, তেওঁলোক যদি মুকলি নহয়, তেতিয়াহ'লে পৰমাত্মাত কেনেকৈ লীন যাব? আৰু সেইকাৰণে নৃসিংহই হিৰণ্যকশিপু বধ কৰি উঠি প্ৰহ্লাদক কৈছেগৈ, ভোগ ভুঞ্জি পুণ্য কৰাক্ষয়। আৰু সেইকাৰণে প্ৰকৃত যিজন ভকতে কাৰোবাক সহায় কৰিলে, দান কৰিলে, কি কাৰণে? ৰিচিপ্ট নিবিচাৰে। আমাৰ ৰিচিপ্ট বিচৰা মানুহতো আছে, হয়নে? মই ৰিচিপ্টখন নাপালোঁ, হয়নে? কিন্তু আমাৰ ভকতে কি আছেগৈ? প্ৰতিদান নিবিচাৰেগৈ। মোৰ ইমানখিনি দিলোঁ, তেওঁ মানে এনেকুৱা মানুহ আছেগৈ, মই ইমান দান দিলোঁ, কাণেদি শুনিব পাব লাগিব, তাতে মিটিঙত তিনিবাৰমান এনাউন্স হ'লে ভাল পায় আৰু, হয়নে? কিন্তু প্ৰকৃত ভকতে কি কয়? আমি এনেকুৱা ভকতো পাইছোঁ, বিচাৰিছেনে? বোলে অধিৱেশনৰ কাৰণে এইখিনি হোৱা নাই, ইমানখিনিলৈকে হ'লগৈ, কি সুধিবগৈ? আমি কোৱাৰ আগতে আপোনালোকৰ আৰু কিমান নাটনি আছে কওক, কি কামখিনি বাকী আছে? বোলে আমাৰ মণিকূটৰ কামখিনি বাকী আছে, বাৰু কিমানখিনি মিনিটত কামখিনি হ'ব? বাৰু মই কালি আপোনালোকক দেখা দিম। আপোনালোকে ভাবিবই নোৱাৰিবগৈ, তেওঁ মিস্ত্ৰীয়ে যোগালি এনে কামখিনি কৰি দিব আপোনালোকক, হয়নে? কোনোবা কোটিপতিয়ে 11 টকা দিবও পাৰে, আৰু কোনোবা সাধাৰণ মানুহে আপোনাৰ মণিকূটৰ কামখিনি কৰি দিব পাৰে, হয়নে? গতিকে বিভিন্ন ধৰণৰ আমি নাটক দেখা পাইছোঁ। গতিকে প্ৰকৃত ভকতজনৰ সেইবোৰ নাই। তাৰমানে কি কৰে? পুণ্যৰ কাৰণে, তো নাম কমৰ কাৰণে কাম নকৰে। গতিকে সভাপতি বাপে অকণমান আগতে মঞ্চত ধুনীয়া কথা এষাৰ কৈছেগৈ, নাম নাচাবিও কাম চাবি, হয়নে? বৰ সুন্দৰ লাগিলগৈ। সভাপতি বাপে একদম কুটিটকীয়া কথা এষাৰ মঞ্চতে কৈছে, বোলে নিজৰ নামটো জহাবলৈকে নাচাবি, কি কাম হৈছে সেইখিনি চা। মানে সভাপতি বাপে কৈছেগৈ, বোলে কাম জাস্তি বাট কমতি, বোলে কথা কম হ'ব লাগে, কাম বেছি হ'লে। বৰ সুন্দৰ পালোঁ আমাৰ নৱনিৰ্বাচিত সভাপতি বাপে আমাৰ সেৱা বাহিনীক বৰ সুন্দৰকৈ উৎসাহিত কৰিছেগৈ। আৰু এইবাৰ এটা জন্মতেনো কেনেকৈ উত্তম ভকত হৈ যাব পাৰে, এই বিষয়ে আমাক ক'ব। ঐ ইটো শংকা মনত না নিবাকদা চিত, ও শুনি ওক নামৰ হিমা বিপৰীত। এটা জন্মতে কোনোবাই মুক্তি পাব নোৱাৰে, এনেকুৱা ধৰণৰ সংশয় মনত নানিবাই। ঐটো হৰি নাম ধৰ্ম মহাগুজ্যতম, ঐ ইহাত বিশ্বাস যাৰ সেহি নৰোত্তম। এই একশৰণ হৰিনামৰ প্ৰতি যাৰ অগাধ বিশ্বাস আছে, তেওঁ জীৱকুলৰ ভিতৰতে শ্ৰেষ্ঠ মনুষ্য, আৰু মনুষ্যৰ ভিতৰত তেওঁ উত্তম, নৰোত্তম বুলি কৈছে। এই ভজে মাধৱক নামক সংস্মেৰ সংৰক্ষণ, হৈ একেবাৰে সিজে তাৰ তিনি প্ৰয়োজন। যিজনে ঈশ্বৰৰ নাম স্মৰণ কৰে, মাধৱক ভজন কৰে সৰ্বক্ষণতে, একেবাৰতে তেওঁৰ তিনিটা প্ৰয়োজন কি হয়? সিদ্ধি হয়। এতিয়া তাৰ উদাহৰণ এটা দিম। সি প্ৰথমে উপজে প্ৰেম লক্ষণ ভকতি, গৃহ শৰীৰতো পাছে মিলে বিৰকতি, প্ৰেমৰ স্পদ কৃষ্ণ মূৰ্তি স্ফূৰ্তি হয়, এককালে মিলে আশী ত্ৰিপদ ত্ৰিতয়। ভকতিয়ে কি কৰে?
প্ৰথমে উপজে প্ৰেম লক্ষণ ভকতি গৃহ শৰীৰতো পাছে মিলে বিৰকতি প্ৰেমৰ আস্পদ কৃষ্ণ মূৰ্তি স্ফুটি হয় একেকালে মিলে আঁকি সম্পদতি নহয় প্ৰথম কি হয়গে প্ৰথম লক্ষণটো কি বুলি ক'লে আমাক ইয়াত যে লক্ষণটো ফুটি উঠিব এগৰাকী শিশু যেতিয়া ডেকা হ'ব ল'ৰা এটা ডেকা হ'ল আমি চিনি পাওঁ নাকৰ তলত ওঠৰ বাৰান্দাত গোফে থুটিয়াব কাণৰ লতিৰ কাষত গালত দাড়ি গোলাবগৈ মাতটো ভঙা ভঙা হ'ব আৰু হয়তো সংকাবৰ বাঢ়িবও পাৰে হয়নে আৰু মুখেৰে গুণগুণাবলৈ আৰম্ভ কৰিব ছোৱালী এজনী গাভৰু হ'লেগৈ কি হ'বগৈ শাৰীৰিক বিকাশ দেখা দিবগৈ হয়নে লাজকুৰীয়া হ'বগৈ হয়নে আৰু একেলগে একে সমান বয়সৰ লগৰীয়া পালে হাঁহি ফূৰ্তি কৰিব বাৰু ছোৱালী এজনী গাভৰু হ'লেও পৰিৱৰ্তনবিলাক দেখা পাইছোঁ ল'ৰা এটা ডেকা হ'লেও গাভৰু মানে পৰিৱৰ্তনবিলাক নহয় কিন্তু এজন লোক যে অভকতৰ বা ভকত হ'ল তাৰ পৰিৱৰ্তন কি হয়নে বঙালী ভাষাত এনেকৈ কয় যে পুৰুষ বসন্তকালে সদামুখে বাচি নাৰীৰে বসন্তকালে সদামুখে হাসি তাৰমানে পুৰুষ যেতিয়া ডেকা হয় ল'ৰা যেতিয়া ডেকা হয় বসন্তকাল আহেগৈ জীৱনত আৰু তেতিয়া তেওঁলোকে সুহুৰিয়াই ভাল পায় গান গাই ভাল পায় আৰু নাৰীৰ গাত সাধাৰণ সৰু ছোৱালী এজনী যেতিয়া গাভৰু হ'লগৈ গাভৰু হোৱাৰ লগে লগে তেওঁলোকে খিলখিলাই হাঁহি ভাল পায় মানে ঘাঁহ এডালৰ ওপৰত পখিলা এটা পৰিছে তাতো হাঁহি ৰাজহাঁহটো গৈছে তাতো হাঁহি হয়নে তেওঁলোকে বিভিন্ন কাৰণত হাঁহি ধেমালি কৰিব পাৰে কিন্তু এজন মানুহ যে অভকতৰ বা ভকত হ'ল তাৰ প্ৰমাণ কি এতিয়া কি হ'ব নৈখনত যেতিয়া বানপানী হয় পাৰ বুঢ়াই পেলায় গতিকে ভকতিৰ যেতিয়া প্লাৱন আহিব এজন ব্যক্তিৰ তেতিয়া অনবৰতে তেওঁৰ মুখখনত এটা আনন্দই ঢৌ খেলি ফুৰিব চকুতো তেওঁৰ হাঁহি দেখাব বহুতে চকুৰেও হাঁহে আমাৰ হাঁহি মানে কেনেকুৱা মুখখন মেল খাব দাঁতকেইটা উলিয়াবগৈ দাঁত নিকটা মানে হাঁহি নহয় এনেকুৱা দেখা যাবগৈ দাঁত নিকটাই হাঁহ নাই মুখখন জপাই আছে কিন্তু চকুটো যেন হাঁহিটিত বিৰাই আছেগৈ নাই জানো হাঁহিটো মুখখনত বিভিন্ন ধৰণে প্ৰস্ফুটিত হয় গতিকে প্ৰথম কথা হ'ল সেই ভকতজনৰ মুখত এটা প্ৰশান্তিৰ হাঁহি বিৰিঙি উঠিব প্ৰথম লক্ষণ আৰু যদি তেওঁ নিৰ্বাক নহয় সবাক হয় যদি তেওঁ কলা বোবা নহয় তেতিয়াহ'লে তেওঁ মনত ঈশ্বৰৰ গুণানুকীৰ্তন গুণ গাব লোকগীতো হ'ব পাৰে বৰগীতো হ'ব পাৰে টোকাৰী গীতো হ'ব পাৰে দিহানামো হ'ব পাৰে নহয় জানো ঈশ্বৰৰ ভক্তিমূলক গীত তেওঁৰ মনত অনবৰতে আহি থাকিব যেন নৈত বানপানীহে আহিছে নৈত বানপানী যেন পাৰটো ডুবাই দিয়েগৈ তেওঁক পাৰ উপচাই পেলাব আনন্দই গৃহ শৰীৰতো পাছে মিলে বিৰকতি আৰু বহুতে নিজৰ শৰীৰটোৰ ৰূপচৰ্চাতে ব্যস্ত থাকে বাৰু এতিয়া গা ধুই উঠি ডেকালৰে হওক গাভৰু ছোৱালী হওক মুখত সানিবলৈকে প্ৰসাধনটো বহুত পায়নে নাপায় মই নামবোৰ ক'ব খোজা নাই কাৰণ কোম্পানীৰ এডভাৰটাইজৰ কাৰণেতো আমি অহা নাই গতিকে প্ৰসাধন সামগ্ৰী যিবোৰ আছে সেইবোৰ সানিলে এই বাহিৰৰ আমাৰ ছালখন অকণমান ধুনীয়া হ'ব নহয় জানো এনেকুৱা কি প্ৰসাধন আছে যিখিনি সানিলে আমাৰ ভিতৰখন ধুনীয়া হ'ব কিছুমান মানুহ যে বৰ খঙাল বৰ ৰাফ কথাই প্ৰতি কিবা তাৰমানে উভত মাত মাতে কামবোৰো সহতা যাওঁতে লঠিয়াই গুৰিয়ে উচ্ছুটিয়াই যাই থাকেগৈ মানে সকলোতেই মানে কিবা ৰাফ সেনেকুৱা কি প্ৰসাধন আছে একো নাই কিয় জানে এঙাৰ এটুকুৰাক যদি 100 বাৰ নালাগে 1000 বাৰো গাখীৰেৰে ধুৱে তথাপিতো কিন্তু তাৰ নিজৰ বৰণটো নেৰে এংগাৰক দুগ্ধসমে সতেক প্ৰক্ষাল তথাপিতো নেৰে ই স্বভাৱ বৰ্ণকাল এটুকুৰা পুৰা যোৱা খৰি টুকুৰাক আমি এঙাৰ বুলি নকওঁ জানো এঙাৰ টুকুৰাক 100 বাৰ বাদ দিয়ক 1000 বাৰ গা ধুৱকচোন তাৰ সি বৰণ পৰিত্যাগ কৰে নেকি চাব হয়নে গতিকে প্ৰসাধনেৰে আপুনি বাহিৰৰ চামৰাখনৰ কালাৰ সলনি কৰিলে কি হ'ব ভিতৰখন হয়নে গতিকে তাকে কৈছে আমাৰ বাক্য নহয় দেই একদম মানে শাস্ত্ৰৰ বাক্য যে তাক কেতিয়াও আপোনালোকে সলনি কৰিব নোৱাৰে হয়নে গতিকে যেতিয়া বুজিব যে আচলতে এই শৰীৰটো যদি আমাৰ আছে আত্মাটো কিন্তু এই শৰীৰটোৰ লগত সংপৃক্ত নহয় এতিয়া আমি মুকলি আকাশত এনেকৈ চালে কি পামগৈ বাহিৰত আহি পেলাই এটা উবুৰাই থৈ দিয়া বাতি যেন নেদেখিম নে আকাশখন
এই আকাশখনৰ তলত কি আছে বাৰু? বায়ু। আমি যে বায়ু উশাহ নিশাহ লৈ আছোঁ, এই বায়ুখিনিয়ে কিন্তু আকাশখন চুই থকা নাই। যদিও পৃথিৱীত বায়ু আছে আৰু পৃথিৱীৰ ওপৰত এখন আকাশ আছে, আকাশ আৰু বায়ুৱে একেলগে থাকিলেও কিন্তু লগালগি নহয়, মানে বায়ুৱে কেতিয়াও আকাশখন চুব নোৱাৰে। তেনেদৰে আমাৰ শৰীৰত আত্মাটো যদিও আছে, দেহটোৰ লগত আত্মাটো সংপৃক্ত নহয় তেল পানী। যিয়ে এই কথাটো জানিব তেওঁ মনত বৈৰাগ্যৰ ভাৱ আহিব। তাকেই কি কৈছে, বুদ্ধি আৰু পুৰুষ বুলি যিয়ে দুটা বেলেগ বেলেগ বস্তু বুলি জানিবলৈ সক্ষম হ'ব, তেওঁৰ মনলৈকে ত্যাগৰ ভাৱনা আহিবগৈ। বৈষয়িক ভাৱনাৰ ঊৰ্ধত ত্যাগৰ ভাৱনা আহিবগৈ। কাৰ মনত? যিজনে বুজি পাব যে বুদ্ধি আৰু পুৰুষ একে নহয়। তৃতীয়তে কি কৈছেগৈ, প্ৰেমৰ আস্পদ কৃষ্ণ মূৰ্তিস্ফূৰ্তি হয়। কৃষ্ণ শব্দটোৰ অৰ্থ যেতিয়া বুজি পাব, কৃষ্ণ পত্ৰিকাৰে কৃমূৰ্ধন্য কৃষ মানে সংস্কৃতত এটা ধাতু, অৰ্থ হ'ল কৰ্ষণ। স্নিক মানে আনন্দ, অৰ্থাৎ স্নিক এটা প্ৰত্যয়, আনন্দৰ কৰ্ষণ। কৃষ্ণ শব্দটোৰ অৰ্থ কেনে? যাৰ নাম শুনিলে, যাৰ নাম ল'লে, যাৰ কীৰ্তন কৰিলে, যাক পাঠ কৰিলে, যাক পঠন কৰিলে, যাক ব্যাখ্যা কৰিলে, যাৰ গীত গালে, যাৰ গীতত নৃত্য কৰিলে, যাক ভাবিলে, যাক চিন্তা কৰিলে, যাক ৰমণ কৰিলে, যাক জপন কৰিলে, যাক চিন্তন কৰিলে, কেৱল আনন্দ প্ৰাপ্তি হয়, সেইজনেই কৃষ্ণ। আৰু যেতিয়া কৃষ্ণ শব্দৰ এই অৰ্থ বুজি পাব, তেওঁ কি হ'বগৈ? নিজে নিজেই আনন্দিত হ'ব। ব্যৱসায়ত বাৰু কোনবোৰ মানুহে সফলতা লাভ কৰে? ব্যৱসায়ত কোনে সফলতা লাভ কৰে? মই অৰ্থনীতি বিজ্ঞানৰ ফালৰ পৰা কৈছোঁ আৰু কমাৰ্চৰ ফালৰ পৰা কৈছোঁ, ব্যৱসায়িকৰ ফালৰ পৰা কৈছোঁ। যাৰ মনত উদ্যম আছে, চেল্ফ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ। কোনোবাই উৎসাহ দিলে নহ'ব, তাৰ উৎসাহ যাৰ আছে, যি নিজকে নিজে উৎসাহ দিব পাৰে আৰু নিজকে নিজে যি উৎসাহিত হ'ব পাৰে, সেইজন মানুহৰ মনত কেতিয়াও হতাশা ভাৱ নাহে, ইনফিৰিটি কমপ্লেক্স, হীনমন্যতা কেতিয়াও নাহে। আৰু সেইজন মানুহ যোগাত্মক ভাৱনা সম্পন্ন হয়, তাৰ পজিটিভ ভাইবছ থাকে, নিজেতো তৰাই বেলেগকো তৰাই লৈ গুচি যাব। সেই উদ্যমিতা, অসমীয়াত ক'ব গ'লে উদ্যম ভাৱনা, তাকে ইংলিছত বা কমাৰ্চৰ ভাষাত এণ্টাৰপ্ৰিনিয়ৰশ্বিপ বুলি কয়। সেইকাৰণে দোকানবিলাকত কি লাগে? মেচাৰ্ছ অমুক এণ্টাৰপ্ৰাইজ বুলি নাথাকে জানো? তেওঁ এটা উদ্যম, হয়নে? উদ্যম নাথাকিলে নোৱাৰিব। আৰু সেই যদি উদ্যম থাকে, আজি ফুটপাথত শাক পাচলিৰ দোকান দিয়া এজন মানুহেতো এবছৰ পিছত দেখিব ইণ্ডাষ্ট্ৰি খুলি বহি আছে। 500 টকাৰ চব্জি কিনি আনি পেলাই এই ফিলবাৰী তিনিআলিত বা বিশাকবি বাগিচাৰ মাজত, হয়নে, বা গুটিবাৰীতেই হওক, হয়নে, বা সেই বৰডুবি বাগিচাৰ সেই তিনিআলিতে হওক, বা কাকপথাৰ তিনিআলিতে হওক, বা ৰূপাই চাইডাঙতে হওক, বা ৰূপাই দাধৰতে হওক, এই 500 টকাৰ আজি বজাৰ কৰিছে কেনে হওক, হয়নে, এবছৰ পিছত দেখিব তেওঁ এটা উদ্যোগ খুলি বহি আছে, কিন্তু তাৰ উদ্যম আছে, হয়নে? তে ভাবক। গতিকে সেই ভাৱনাটো নেৰিব। সেইকাৰণে আমাৰ সেৱা বাহিনীৰ সেৱক সেৱিকাসকলক কৈছোঁগৈ, বহুতে আমাক সদায় গালি পাৰি থাকে, ডেকা ল'ৰা ছোৱালীবিলাকে কি কৰিছে, ইমান বেয়া হৈছে, ইমান বেয়া। কিন্তু ডেকা ল'ৰা ছোৱালীবিলাকে কি কৰিছে, ভালৰ কথা কেইদিন কৈছে। আজি চাওক, সেৱা বাহিনীৰ আমাক সেৱক সেৱিকাসকলে উদ্যম পাবগৈ। ব্ৰহ্মপুত্ৰৰ সিটো পাৰে ধেমাজিৰ জীয়ৰী আমাৰ সেৱিকা প্ৰতিভা আইগৰাকী কি কৰিছে জানে? কীৰ্তনখন, গীতাখন, ৰত্নাৱলী, গুণমালা ব্ৰেইলত তেওঁ লিখি উলিয়ালে, কিন্তু তেওঁ নিজেই প্ৰতিবন্ধী, নিজেই তেওঁ দিব্যাংগ, চকুৰে নেদেখে, মাত্ৰ হায়াৰ ছেকেণ্ডেৰী পঢ়া ছোৱালী আছে। কিন্তু তেওঁ আজি কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতাখনৰ হৈ থাকে, ব্ৰেইলত লিখিলে বাকী যিবিলাক দৃষ্টিহীন মানুহে যাতে পঢ়িব পাৰে। আমাৰ সেৱিকা নহয় জানো? আমাৰ সেৱক ধ্ৰুৱ পাটোৱাৰীয়ে সৰ্বভাৰতীয় পৰ্যায়ত তেওঁ 56টা পুৰস্কাৰ বুটলিছে যোগাসন কৰি পেলাই, কিন্তু তেওঁ নিজেই শাৰীৰিকভাৱে অক্ষম। আমাৰ সেৱক, হয়নে, আমাৰ ধ্ৰুৱ ডেকা দৰঙৰ সেৱক, তেওঁ হাত ভৰি সম্পূৰ্ণ সুস্থ নহয়, কিন্তু এনেকুৱা কোনো বাদ্য নাই সেই সেৱকজনে যি বাদ্য বজাব নাজানে। তাতোকে আচৰিত কৰি এতিয়া 10জন আমাৰ দৃষ্টিহীন সেৱক সেৱিকাই দায়িত্ব লৈছে, এই ভাগৱতখন পৃথিৱীৰ যিকোনোতে অসমীয়া দৃষ্টিহীন নাথাকা তেওঁলোকে যাতে পঢ়িব পাৰে, তাৰ কাৰণে 4 বছৰ সময় লৈছেগৈ। এই গোটেই ভাগৱতখন দৃষ্টিহীনসকলেই দৃষ্টিহীনৰ কাৰণে কৰি আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক সেৱিকাসকল। অৰ্থাৎ আমি ইয়াকে জানিব পাৰিলোঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক সেৱিকাসকলে বিপথে যোৱা নাই।
আৰু অন্যতকৈ এটা আচুতীয়া কাম কৰিব পাৰিছেনে নাই? অন্যৰ মাৰ্গদৰ্শক হৈছেনে নাই? গতিকে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক সেৱিকাসকলে তেওঁলোকে শৰতৰ আকাশত তৰা জিলিকি থকা দি জিলিকি থাকিব এনেকুৱা কিছুমান কামত আজি অগ্ৰগতি লাভ কৰিছে। গতিকে চাওক, সেৱাৰ মনোভাৱ থাকিলে আমি কি কৰিব পাৰিগে। গতিকে উঠি অহা প্ৰজন্মক কেৱল গালি পাৰি থকাতকৈ আজি যিমানখিনি খোল বাদ্যত আগবাঢ়িছে, আজি 10 বছৰ আগত আগবাঢ়িছিল জানো? আজি নৃত্যটোক সত্ৰৰ ভিতৰত আবদ্ধ হৈ আছিল, তাক সত্ৰৰ বুকুৰ পৰা ৰসেশ্বৰ বৰবায়নে অনাৰ কাৰণে তেওঁক বয়কট কৰা হৈছিল, জানেনে? ৰসেশ্বৰ বৰবায়নে আমাৰ শংকৰী নৃত্যটোক সত্ৰৰ মজিয়াৰ পৰা আমাৰ সমাজৰ মাজলৈকে ওলাই অনাৰ কাৰণে তেওঁক বহিষ্কাৰ কৰা হৈছিল। আজি যি নহওক, নৃত্যত আহিছেগৈ, গায়ন বায়নত আহিছেগৈ, আহিছেনে নাই? গতিকে এইখিনি আমি চৰ্চা কৰিব লাগিব। এতিয়া ক'বগৈ যে এই একে জন্মতে কেনেকৈ হয়, ইয়াৰ এটা উদাহৰণ দিছে। সেই আতিশয় সোধা তভুন যন্ত যেন মতে, সি যে তিনি প্ৰয়োজন প্ৰত্যহে কগ্ৰাসতে, শুৱে তুষ্ট দেহ পুষ্ট ক্ষুধা গুচি যায়, প্ৰেম ভকতিৰ ৰাজা ই শুনাই অভিপ্ৰায়। এজন মানুহৰ খুব ভোক লাগিছে দেই, আৰু সেই ভোক লগা অৱস্থাত যদি তেখেতে এমুঠি খাদ্য পায়, সিদ্ধ প্ৰসাদ পায়, হয়নে? সেই সিদ্ধ প্ৰসাদখিনি অৰ্থাৎ আমাৰ সাধাৰণ ভাষাত ক'ব লাগে ভাত এমুঠি খাইছে, সেই ভাতৰ চাউলখিনি বৰা চাউল নে জহা চাউল নে আৰৈ চাউল, হয়নে? নে ৰেচন চৰকাৰে দিয়ে ৰেচন কাৰ্ডৰ চাউল, হয়নে? নে কিনি অনা কিবা সেইটো বিচাৰ কৰিব নেকি? খুব ভোক লাগিছিল আৰু তেওঁৰ পিয়াহ লাগিও আছিল। আৰু গৃহস্থই তেওঁক এঘটি পানী দিওঁতে সেই পানীখিনি পুখুৰীৰ, নিজৰাৰ, নৈৰ, দমকলৰ নে ছাপ্লাই পানী নে যিখিনি পানী তেওঁ খাবলৈ দিয়ে গৃহস্থই, সেই পানীখিনি নদীৰ, সেই নদীত কি মৰাশ ভাহি আছে তেওঁ বিচাৰ কৰিব নেকি? অত্যন্ত ক্ষুধাতুৰ অৱস্থাত অন্ন গ্ৰহণ কৰিলেগে ক্ষুধাতুৰ ব্যক্তিয়ে যেনেকৈ বিচাৰ নকৰে, হয়নে? সেই চাউলখিনি কি হয়? খুব পিয়াহ লাগি থাকিলে যেনে পানীখিনি বিচাৰ নকৰে, এইখিনি কি হয়, হয়নে? ঠিক তেনেকৈ কি হয়, খুব ভোকত যেতিয়া এমুঠি ভাত খাব তেওঁৰ কি হ'বগৈ? ক্ষুধা নিবৃত্তি হ'ব। পানীখিনি খোৱাৰ লগে লগে কি হ'ল? তেওঁৰ পিপাসা নিবৃত্তি হ'ল। লগতে তেওঁৰ ক্ষুধা আৰু পিপাসাৰ লগতে কি নিবৃত্তি হ'ল? তেওঁৰ ভোকটো নোহোৱা হ'লে এবাৰ তেওঁৰ পৰিপুষ্টি হ'ল। তেওঁৰ শৰীৰটোৱে কি পালে? পৰিপুষ্টিও লাভ কৰিলে। এনেকৈ কি হ'ল? গতিকে এই ভোকৰ ভাতমুঠি, পিয়াহৰ পানীটুপি গ্ৰহণ কৰে গৰাহে প্ৰতি যিটো আনন্দ পাব, সেই আনন্দটো বেলেগত নাপায়। হেৰে অল্প ভকতিত হুৱে প্ৰেময়াতি পুষ্ট, কিঞ্চিত ভোজনে যেন কিছুমান তুষ্ট, উপজে পৰমে প্ৰেম একান্ত ভজনে, ভমিলে মহাতুষ্ট যেন প্ৰচুৰ ভোজনে। অল্প ভকতিত হুৱে প্ৰেম আতিপুষ্ট। ঈশ্বৰে যিসকলে নিষ্কাম ভক্ত, যিসকলে নিষ্কাম ভাৱেৰে ভজনা কৰে, ঈশ্বৰ অকণমান ভজনতেই সন্তুষ্ট। কিন্তু যিবিলাকে স্বাৰ্থত ভজনা কৰে তেওঁলোকৰ প্ৰতি ঈশ্বৰ সন্তুষ্ট নহয়। যেনেদৰে কিঞ্চিত ভোজনতেই কিছুমানে সন্তুষ্ট লাভ কৰে, কিছুমানে বহুত খাইহে সন্তুষ্ট লাভ কৰে। তাৰমানে কিছুমানে অকণমান খাই বৰ ভাল লাগিছে বুলি কয়, আৰু কিছুমানে কয় মানে আৰু খাম লাগি থাকে, কিন্তু তেওঁলোকৰ তৃপ্তিয়েই নুগুছে আৰু তেওঁলোকে অসন্তুষ্ট প্ৰাণীও কিছুমান আছে। উপজে পৰম প্ৰেম একান্ত ভজনে, মিলে মহাতুষ্ট যেন প্ৰচুৰ মানে। যেতিয়া নিষ্কাম কৰ্মযোগী হৈ অপ্ৰমাদী হৈ ভজনা কৰিবগৈ, তেতিয়া ঈশ্বৰ সন্তুষ্ট হয়। যেনেকৈ প্ৰচুৰ পৰিমাণে খাই কিছু সন্তুষ্ট হয়, সেনেকৈ ঈশ্বৰে বহুত ক'লে। ভাতৰ এটা কণা খাই পেলাই কৃষ্ণই উগাৰ মাৰি দিওঁতে তেনেকৈ সন্তুষ্ট নহ'ল নে জগত? সেনেকৈ কৈছে ঈশ্বৰ অলপতেই বহুত সন্তুষ্ট হয়। হে প্ৰেম বাবে মতে একান্ত ভজন্তে, পৰম প্ৰসাদ পাৱে মাধৱ তহন্তে। এতিয়া তিনিবিধ প্ৰসাদ হয়। কি কি? আজি আমাক কি দিলেগে? প্ৰথমতে মাহ প্ৰসাদ, হয়নে? কলে, বুটে, মুগে, কুঁহিয়াৰে, আদায় আমি কি দিলোঁগৈ অৰ্পণা কৰে? এটা মাহ প্ৰসাদ। আজি নাম এষাৰো হৈছিল ৰাতিপুৱা, এতিয়া ঈশ্বৰৰ গুণনামো ওলাই আছে। এইখিনি হ'ল মহাপ্ৰসাদ। আৰু সিফালে চৰু তলত জুই দিয়া হ'ল, পানীও শুই থকা নাই, হয় নাই? আৰু সেইখিনি কি হ'ল বাৰু? সিদ্ধ প্ৰসাদ বা বৰ প্ৰসাদ।
গতিকে আমি কেই প্ৰসাদ পাইছোঁ? 3বিধ প্ৰসাদ চলি আছে ইয়াতে। যিয়ে যেনেকৈ পাৰে লৈছেগৈ। কোনোবাই মাহ প্ৰসাদ লৈছে, কোনোবাই মহাপ্ৰসাদ লৈছে, কোনোবাই বৰপ্ৰসাদতে ব্যস্ত, নহয় জানোকে? কিন্তু 3বিধ প্ৰসাদ। সেই বিৰকতি ভকতি ঈশ্বৰ মহাজ্ঞান উপজে ভকত পাৱে হয় আপুনি প্ৰমাণ। বিৰকতি ভকতি মানে বৈৰাগ্য ভাৱ আনিব লাগিব। যেতিয়ালৈকে এজন ব্যক্তিয়ে ত্যাগৰ ভাৱ কি বুজি নাপায়, চেলভেশ্যন, এৰা ধৰা, ত্যাগৰ ভাৱনাক বুজি নাপায়, ত্যাগ কৰিবলগীয়া সমৰ্থ নহয়, তেতিয়ালৈকে তেওঁ ত্যাগৰ ভাৱনা আনিলে মনত বা হৃদয়ত কেনেকুৱা আনন্দ আহে সেই বস্তুটো বুজি নাপায়। এজন ভকতে ঘৰত ভাবিলে যে মই টিভিটো চাবলৈকে তেওঁ ভাগেই নাপায়। ঘৰত এটাই টিভি, চান্স পালে বোৱাৰীহঁতে একটা কাপোৰৰ চিৰিয়েলখিনি চায়। এতিয়া সৰু ল'ৰা ছোৱালীকেইটা কাৰ্টুন চায়। তেওঁ মাজে মাজে তাৰমানে আৰু দেশৰ চৌপাশে হোৱা অলপ বাতৰিটো চাবলৈকে ভাবেগৈ। এবাৰ তেওঁ মনত ভাবিলে ভকতজনে যে লগত কেইটামান পইচা আছে, মই এটা টিভি আনি ৰুমটোৰ চিলিঙত লগালে মই বাগৰি বাগৰি চাই থাকিম, কোনো মোক ডিষ্টাৰ্ব কৰা নাই, ৰুম খেলি দিওঁ লওঁ। এই বুলি ভাবি তেওঁ পইচাকেইটা লৈ পেলাই টিভিৰ দোকানলৈকে যাব দিছে। আৰু টিভিৰ দোকান পোৱা নাই, বিয়াৰ সখীজনক লগ পাইছে তেওঁ। আৰু সখীৰ মুখখন কলা পৰা। সখী, কৃষ্ণ তোমাৰ দেখোন মুখখন বেজাৰ লগা। বোলে তেতিয়া কৈছেগৈ, মোৰ ধৰ্মপত্নী বৰ সংকটত, তেওঁৰ কিডনীৰ অপাৰেশ্যন হ'ব, পইচাৰ অভাৱত অপাৰেশ্যন হ'ব, মই পইচা বিচাৰি ঘূৰি ফুৰিছোঁ, আৰু কেইহাজাৰমান টকা দিলেগৈ অপাৰেশ্যনটো হ'ব। এতিয়া মোৰ ধৰ্মপত্নীৰ যদি মৃত্যু হয়গৈ, মোৰ বৰ সংসাৰখন চলাত কষ্ট হয়, ল'ৰা ছোৱালীকেইটা সৰু সৰু হৈ আছে। আৰু তেতিয়া এই টিভি কিনিব যোৱা সখীয়ে সেই অসুখ হোৱা পত্নীৰ স্বামী সখীক কৈছে, সখী এটা কাম কৰক, মই চেষ্টা কৰিম, আপুনিও কোনোফালে যাওকচোন। বোলে কোনখন হস্পিটেলত আছে? বোলে সেই চৰকাৰী হস্পিটেল গুৱাহাটীৰ সেইখনতে আছে। বাৰু এই টিভি কিনিব যোৱা সখীয়ে কিন্তু কোৱা নাই দেই হস্পিটেলত যাম বুলি। সি সখীক বিদায় দি পেলাই কৈছেগৈ যে ময়ো চেষ্টা কৰি চাম। এই সখীয়ে চিধা হস্পিটেলত গৈ একাউণ্ট ডিপাৰ্টমেণ্টত গৈ সেই ৰোগীয়া সখীৰ নামত তেওঁ পইচা জমা দিছে। হস্পিটেল কৰ্তৃপক্ষই সুধিছে, আপুনি কোন? বোলে ককায়েক বুলি কবি। এই বুলি কৈ পইচাখিনি জমা দি গুচি আহিল। টিভি কিনা আৰু নহ'ল। কিন্তু টিভিটো কিনিবলৈকে যাওঁতে যিহেতু মই টিভি কিনি আনিম, চিলিঙত লগাম, যায় যিমানবিলাক জল্পনা কল্পনা আছিল, তাৰপিছত ভাবে দেই টিভিটো যদি সৰি পৰে, ভাঙি থাকে, তাৰ লগত খেদি পৰে, এনেকুৱা বিভিন্ন চিন্তা। টিভিটো আনিমেহে হয়, ইলেক্ট্ৰিকৰ বিল বাঢ়িব, তাতে চৰকাৰে স্মাৰ্ট মিটাৰ লগাই দিছেগৈ, হয় নাই, ভোটৰ ওপৰত দানহ, এনেকুৱা বিভিন্ন ধৰণে। কিন্তু এই যে পইচাখিনি যে দি পেলাই যে সখীৰ অপাৰেশ্যনটো হোৱাৰ কাৰণে দি দিলেগৈ, সখী কিন্তু কোৱা নাই। কিন্তু ইমান আনন্দ পাইছে, মানে লুকাইশ্বৰকৈ ডায়েবেটিছ হোৱা মানুহটোৱে গোল্লা খালেও সিমান আনন্দ নাপায়। আৰু আজিলৈকে সেই ৰোগীয়া পত্নীৰ স্বামী সখীয়ে গম নাপায় এই সখীয়ে যে পইচাখিনি দি আহিছে। আৰু সখী যেতিয়া ঘূৰি গৈ পেলাই হস্পিটেল পালে, ধুনীয়াকৈ ক'লে, তেতিয়া ক'লে বোলে হেৰি নহয়, আপোনালোকৰ ঘৰৰ কোনোবাই পইচা জমা দিছে, দাদা বুলি কৈছে সম্বন্ধ। দাদা বুলি কয়, নাই ইমান টেনশ্যনত আৰু ক'তডাল মাথা মাৰিবগৈ। আৰু সময়ত অপাৰেশ্যনটো ধুনীয়াকৈ হৈ গ'ল, হয় নাই। আজিলৈকে ইজন সজিয়ে সি তাৰমানে কেনেকুৱা নিস্বাৰ্থ নহয় জানো, তেওঁ স্বাৰ্থত টিভি কিনিম বুলি কৈছিল, কিন্তু এই যে ত্যাগ নকৰিলে জানো, হয় নাই। এই সখীয়েকৰ ধৰ্মপত্নীৰ অপাৰেশ্যনৰ কাৰণে পইচাখিনি দিওঁতে যিটো আনন্দ পালে, সেই আনন্দটো তেওঁ ভাবিছেগৈ এই আৰু ৰাজনীতিৰ লিডাৰৰ মেলপোক বোলে একদম কিমান মানে হেৰি মানে কি বুলি কওঁ হেৰি আঁচনি, কিমান আঁচনি, কিমান মানে অমুক কৰিম, কিমান প্ৰতিশ্ৰুতি, হয় নাই। ইলেকশ্যনৰ পিছত কি হয়গৈ, গতিকে এইবিলাক ভাবিছে দেউতাক, সেই সোপানো চাই পেলাই কি দাল হ'বগৈ। গতিকে এই যে ত্যাগ কৰিলে, এই ত্যাগত আনন্দ। আৰু এনেকৈ যেতিয়া ত্যাগৰ ভাৱনা আহিব, ত্যাগৰ ভাৱনা আহিলে হৃদয়ত ঈশ্বৰে আনন্দমূৰ্তি হৈ থিয় দিব, আৰু সেইজন ব্যক্তিয়ে অনবৰতে আনন্দ পাই থাকিব। সেই হুৱে চিত্ত শান্ত গুছে বিষয় ব্যাকুল, হো কদাচিত নেৰে আৰু কৃষ্ণ পাদ মূল। যেতিয়া ডেকা হয় ল'ৰা এটা, ছোৱালী গাভৰু হয়, বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ বৃদ্ধি হয় দেই, আৰু মনটো অত্যন্ত চঞ্চল হৈ থাকে। কিন্তু যেতিয়া ঈশ্বৰৰ প্ৰতি প্ৰেম হয় এজন ব্যক্তিৰ, চঞ্চল মনটো কিন্তু শান্ত হয়, চঞ্চলতা কমি যায়, উভতা দেই। মানে এজন ব্যক্তিৰ প্ৰতি প্ৰেমত আকুল হৈছে, খোৱাও বন্ধ হৈ যাব পাৰে, হয় নাই, আৰু মনটো চঞ্চল হয়। কিন্তু ঈশ্বৰ যিহেতু অচ্যুত, যাৰ বিচ্যুতি নাই, যিজনৰ চঞ্চলতা নাই,
যিজনৰ বিচ্যুতি নাই, নচ্যুত অচ্যুত, এই বিচ্যুতি নোহোৱা অচ্যুতৰ প্ৰতি যেতিয়া প্ৰেম হ'ব, যিজন ব্যক্তিৰ প্ৰেম হয় তেওঁৰো চঞ্চলতা নোহোৱা হৈ যায়। যিবিলাক প্ৰকৃত ভকত তেওঁলোকৰ চঞ্চলতা আছে জানো? তেওঁলোক ত্ৰিগম্ভীৰ, বচনগম্ভীৰ, গমনগম্ভীৰ, নাভি কমল গম্ভীৰ, আৰু তেওঁলোকে কি পৰিণাম চিন্তা কৰি কামবোৰ কয়। প্ৰকৃত ভকতসকলে কাৰোবাক কিবা এটা কথা কোৱাৰ আগতে 10 বাৰ চিন্তা কৰে। কিবা কাম এটা কৰে, মই ইয়াত যদি ৰুই দিওঁ তামোলডাল ডাঙৰ হৈ ওখ হৈ কাৰেণ্টৰ তাৰত লাগিব নেকি বাৰু? হয়নে? এইটোতো সীমা। মই যদি এটা বাঁহচুপ ৰুই দিওঁ, এই বাঁহচুপ যদি সিফালে বাঢ়ি যায়, কাটোতে 2 ঘৰৰ মাজত কিবা কাজিয়া লাগিব নেকি? হয়নে? কলে বাঁহে কাজিয়া লগা বুলি নকয় জানো? ইহঁতে বংশ বৃদ্ধি কৰি গৈ নাথাকে জানো? আপুনি কি কয়? বাঁহচুপেই সীমা, বহুতে নকয় জানো? এনেকুৱাও হয় বহুতৰ গাঁৱৰ মাজত, সিফালৰ বাঁহ ইফালে আহিছেগৈ, কাটিলেও কাজিয়া লাগে। হয়নে? গতিকে যিসকল প্ৰকৃত ভকত তেওঁলোকে পৰিণাম চিন্তা কৰে, আৰু যিবোৰ কথাৰ পৰা কাজিয়া পেচাল হ'ব পাৰেগৈ, অশান্তি হ'ব পাৰেগৈ, যন্ত্ৰণা হ'ব পাৰে, তেওঁলোক সদায় সেইবোৰৰ পৰা আঁতৰি থাকে। গতিকে আজি নতুন শব্দ এটা ক'ম। ভকতে কি উপায় বিচাৰে জানে? সেই শব্দটো চাগে আপোনালোকে শুনাই নাই আছিলে। হানো পায়। হান শব্দৰ অৰ্থ হ'ল, এতিয়ালৈকে আমি বিগত জীৱনত যিখিনি যন্ত্ৰণা পালোঁ, ল'ৰা ছোৱালী ডাঙৰ কৰোঁতে যন্ত্ৰণা পাইছে, পঢ়া শুনা কৰোঁতে যন্ত্ৰণা পাইছে নে নাপাইছে কওকচোন? হিচাপ কৰি শেষ কৰিব নোৱাৰিব। কোনোবাই হিচাপ কৰিছেনে? অনাদিও হিচাপ কৰি পাইছানে? তুমি জীৱনত কিমান কেজি হামখুৰি খালা? হাবাথুৰি তুমি কিমান কুইণ্টল খালা? হয়নে? কেতিয়াবা হিচাপ কৰি চাইছা? জীৱনত যিখিনি তাৰমানে হাবাথুৰি খাইছা, হামখুৰি খাইছা, উজতি খাইছা, গালি খাইছা, কিলুক কিলুক গালি খাইছা, কেতিয়াবা কোনোবাটো কাম কৰা নে নকৰাকৈও গালি খাইছা না? আগৰ সভাপতি লুটি পুটি খাইছে, এওঁ ধুৱেটো লাগি পাত থাকে, এওঁ কিজানি ভিতৰে কেনেকৈ হিচাপ মিলাই থৈছে, এনেকৈ নকওঁতে এই সভাপতিটো কৈছে, সভাপতিৰ বাবে গমেই পাইছেগৈ, হে প্ৰভু গালিকে আশীৰ্বাদ বুলি লৈ পেলাই আগবাঢ়ি যাম আৰু দেই, যি পাৰা পাৰি থাকিবা আৰু। হয়নে কথাটো কৈছে? গতিকে আপোনালোকৰ গালিবিলাকে আমাৰ আশীৰ্বাদ হওক, সেই বুলিয়ে তেওঁ শপত গ্ৰহণ কৰিছে সেইদিনাখন, মই গম পাওঁ দেউৰী বাপজনে দেই। গতিকে কিমান তেওঁ ভাৱনা, হয়নে? তাকে কি কৈছে, গতিকে এই যিবিলাক জ্বালা যন্ত্ৰণা পালোঁ, হয়নে, এইখিনিৰ ওপৰত ভিত্তি কৰি যেতিয়া মানুহজনে ভাবিব যে অদূৰ ভৱিষ্যতে যিখিনি যন্ত্ৰণা পাবলগীয়া আছে, যিখিনি ভৱিষ্যতে আহিবলগীয়া যন্ত্ৰণা আছে, এই যন্ত্ৰণাখিনি নাপাবলৈকে যিটো উপায়, সেই উপায়টোৰ নাম হ'ল হানোপায়। অৰ্থাৎ অতি চতুৰ ব্যক্তিজনেহে জানে যে কেনে কৰ্ম কৰিলে অতীতত যিখিনি শাস্তি খাইছোঁ তেনেধৰণৰ শাস্তি ভৱিষ্যতে নাপাম। সেইকাৰণে কি কয়, আগে দিবা আলি তেহে খাবা নানান শালি, উপদেশতকৈ আৰ্হি ভাল। হয়নে? মাক ভালে জীয়েক জাতি, মাটি চাবা হিয়া খাল না মাছ খাল, পুৰুষ চাবা হিয়া খাল, কয়নে নকয়গৈ? গতিকতে এইবোৰ আমাৰ ডাকৰ বচন, আৰু সেইকাৰণে কি কৈছেগৈ, আগতেই আলি দিবা নানা খালি খাব লাগিল হ'ল। গতিকে ভৱিষ্যতৰ কথা যিয়ে চিন্তা কৰি কামবোৰ কৰে, আৰু এনেবোৰ কাম কৰিব যাতে ভৱিষ্যতে সেইবোৰ কামৰ পৰা পৰিণামস্বৰূপ যাতনা পাবলগীয়া নহয়, তাকে কি কৈছেগৈ, হানো পায়। সেইকাৰণে গুৰুৱে শিষ্যক আগতে আশীৰ্বাদ কি বুলি দিছিল, হেম দুক্ষম অনাগতম, আশীৰ্বাদ কৰিছোঁ তোমালোকৰ জীৱনত যি দুখ দুৰ্দশা আছেগৈ সেয়া আঁতৰি যাব, তোমালোকৰ জীৱনত নাহিবই যদি কৃষ্ণক সাৰথি কৰি লওঁ। প্ৰত্যবায়ু নবিদ্যতে, ইংলিছত ক'ব লাগে দেয়াৰ উইল বি ন' স্পীড ব্ৰেকাৰ। স্পীড ব্ৰেকাৰ থাকিলে কি হয়, গাড়ীৰ গতিৰোধক বুলি কয়, গাড়ীয়ে গতিবেগ কমাই নিদিয়ে জানো? গতিকে কৃষ্ণক যিয়ে সাৰথি কৰি ল'ব, তেওঁৰ জীৱন পথত এটাও স্পীড ব্ৰেকাৰ নাথাকিব, তেওঁ আৰামছে টপ গিয়াৰত গৈ থাকিব পাৰিব। হেম দুক্ষম অনাগতম। তুলসীদাসে তেওঁৰ ভাষাত কৈছে, অৱধি ভাষাত কৈছে, যো ইচ্ছা কৰি হো মন মাহি, প্ৰভু প্ৰতাপ সে কুছ দুখ দুৰ্লভ নাহি। যিজনে তন মন ধন কায় বাক্য মন নিস্বাৰ্থভাৱে কৰি দিছে কৃষ্ণৰ চৰণত অৰ্পণ, তেওঁৰ জীৱনত কেতিয়াও বাধা নাথাকে। যো ইচ্ছা কৰি হো মন মাহি, প্ৰভু প্ৰতাপ সে কুছ দুখ দুৰ্লভ নাহি। যিজন প্ৰকৃত চতুৰ ব্যক্তি, তেওঁলোকৰ ঘৰত যদি এজন ভক্ত আহি পায়, জ্ঞানী মানুহ আহি পায়, বৈষ্ণৱ আহি পায়, তেওঁক কি জাতিৰ নুসুধে। আপুনি ব্ৰাহ্মণ নে ক্ষত্ৰিয় নে কলিতা নে গোস্বামী নুসুধে, কি সুধিবগৈ, নজনা কথাখিনি শুনি ল'ব। আমাৰ আৰু আকৌ মূৰ্খ সবাই কি কৰে গম পাইছে নাই, তেওঁ যিখিনি জানে সেইখিনিৰ পৰীক্ষা কৰে, চাউলৰ জুখি এওঁ কিমান পানীৰ ভকত, উদ্ধৱৰ বাপেক কোন, যশোদাৰ মাক বাপেক কোন,
কংস কালনেমীৰ পুতেক নে দ্ৰুমিলৰ পুতেক, দ্ৰুমিলটো এটা নৱসিদ্ধৰো আছেগৈ, মুঠতে বংশলতা আৰু পাইছে নে? শংকৰদেৱৰ গুৰু কোন মানে জুখি যাব, মানে প্ৰশ্ন কৰা মানুহবোৰক আমাৰ অচ্যুত মিশ্ৰৰ বাবে 10 ভাগত ভগাইছে। আমাক কৈছে এই বোপাই শুন, প্ৰথম প্ৰশ্ন কৰা মানুহজন ভাল, তেওঁ সঁচাকৈ নাজানে। বাপজন বা আইগৰাকী মই পোৱা নাই উদ্ধৱৰ বাপেকন, আপুনি কৃপা কৰিবনে? তেওঁ সঁচাকৈ নাজানে। দ্বিতীয়জনে আপোনাৰ প্ৰমাণ চাব, তাৰমানে উদ্ধৱৰ বাপেক কোন কওকচোন, তাৰমানে তেওঁ জানে হয় নাই, তেওঁ আপোনাৰ প্ৰমাণ চাব। তাৰপিছত পিছত মূলৰ প্ৰচাৰক বোলে সাধাৰণ কথা এটা সুধিলে তাকে ক'ব নোৱাৰে, এনেকুৱাও মানুহ মাত্ৰ তহঁতি হয় নাই। তাৰপিছত তৃতীয়জন ব্যক্তি কেনেকৈ, তেওঁ কিবা এটা জানে, তেওঁ আধা খুন্দা ভালকৈ নাজানে। এতিয়া তেওঁ ভাবি আছে কি উদ্ধৱৰ বাপেকৰ নাম নগেন হয় নাই, এওঁ কৈ দিলেগৈ খগেন, তেওঁ কি কয় হয় কিন্তু মানে ইমান এপ্ৰপ্ৰিয়েট নহ'ল আৰু, তাৰমানে তেওঁ যিটো ভাবি আছে সেইটো ক'ব পাৰিব লাগিব। পাইছানে বুজি? সেইটো তাৰমানে। আৰু 4 নম্বৰ মানুহজনটো আৰু অধাচাৰী, তেওঁ জানাখিনিকে সুধি পেলাই সময়টো নষ্ট কৰে। তেওঁ জানে সেইখিনি কথাকে সুধি পেলাই সময়খিনি নষ্ট কৰিলে নহয়, নজনাটো সোধক, ৰাইজেও ভাল পাবগৈ হয় নাই। 5 নম্বৰজনে আকৌ নিজত জহাবকে কয় আপুনি ভালকৈ গুৰু ভজাই নাই, মানে নজনা এটা নোহোৱা নপজা কথা এটা আনি পেলাই তাতে দি দিব। যেনেকৈ আমাৰ এটা মস্ত ডাঙৰ পণ্ডিত ওলাল হয় নাই, কি ক'লেগৈ শংকৰদেৱতো কেতিয়াও কোৱা নাই আহাৰ মাহৰ 7 দিন যোৱাত নামঘৰ বন্ধ থাকিব লাগে বুলি পেলাই। এনেকুৱা পণ্ডিত এবাৰ ওলাই গ'ল যে তোমালোকৰ ভজনীয় কৃষ্ণদেৱৰ ভজনৰ থলী নামঘৰো বন্ধ থাকিব লাগিব 7 দিন। হৰি প্ৰভু, সিদ্ধান্ত দিব পৰা মানুহ ওলাই গ'লগৈ। অবিচ্ছেদ আৰু অহৰ্নিশে কৃষ্ণটো পুৰুষ হয়নে, পুৰুষজনৰ জানো কিবা বিৰতি হ'ব পাৰেগৈ? আমাৰ অসুচি লাগিব, ঈশ্বৰৰ অসুচি লাগে নেকি? সেই মণিকূটেই নামঘৰত কেতিয়াও অসুচি ল'ব নোৱাৰে। চাওক 4 বাৰ মানে আক্ৰমণ কৰিলে, তাৰপিছততো কীৰ্তন দশম ঘোষা একো হোৱা নাইগৈ, আৰু সেই নামঘৰ বন্ধ থাকিবলৈকে কয়গৈ। এইটোতো দেৱী মন্দিৰ নহয় হয় নাই। গুৱাহাটী নীলাচল পৰ্বতৰ কামাখ্যা দেৱী 7 লাগে, তাতে বন্ধ কৰক 7 দিন বৰক 5 দিন কৰক, তেওঁলোকৰ কথা। আমি ভুল বুলি নকওঁ, শুদ্ধ বুলি নকওঁ, সদায় বি নন জাজমেণ্টেল। আপুনি নিজে কৰাতকৈ বেলেগ এজনে কিবা এটা ভুল কৰিছে, সেইটোত আপুনি জাজমেণ্ট কেতিয়াও নিদিব, তেওঁ কি ভাৱত বা কৰিলে হয় নাই। গণতান্ত্ৰিক দেশ, গিৰেকৰ ডেড বডি আপোনাৰ ফ্ৰিজত সোমাই কাটি কাটি খাই থাকিব পাৰে, সেইকাৰণে আজিকালি ফ্ৰিজো নিদিয়ে বিয়াত। জীয়েকক কয় এইটো পাৰিলে লৈ ল'বি, খাই পেলাই যদি গিৰিয়েকক এয়া বোলে উন্নতি ঘটিছে মানুহ নহয় জানো। দুখৰ বিষয় ভাৰতখন শাসন কৰা মছলা বিক্ৰী কৰিব, মই ভাল কথা এটা কম দেই শুনিবগৈ। ইংৰাজবিলাকে মছলা বিক্ৰী কৰিব আহিছিল ভাৰতত, নামটো কি আছিল জানে? ইষ্ট ইণ্ডিয়া কোম্পানী হয়নে নহয়? কি বিক্ৰী কৰিছিল? মছলা। তাৰ আগতে সিজোৱা খাইছিল, উহোৱা খোৱা জাতি আমিতো বইল কৰি খাইছিলোঁ। ব্ৰিটিছ অহাৰ পিছতে মছলা খোৱাল, মছলা খাই পেলাই পেটবিলাক বেয়া কৰি পেলালে হয় নহয়, আৰু পেটবিলাক বেয়া কৰি পেলালে আমাক কিনি পেলালে, বেমাৰী কৰি পেলালে। এইবাৰ মই নাম নকওঁ, এজন ভাইচৰে কি হৈ যায় পেলাই ৰাণীক ক'লেগৈ ইংলেণ্ডে, ৰাণী চাহেব পাঞ্জাৱ হাৰিয়ানা ৰাজস্থানখন আমি দখল কৰিম, 50,000 ব্ৰিটিছ সৈন্য লাগে। তেতিয়া ৰাণীয়ে কৈছে মূৰ্খ নেকি, 10,000 লৈ যা। কিহৰ কাৰণে? ভাৰতত কি কৈছে, ইণ্ডিয়া মে গদ্দাৰ কি কমি নেহি হে। ৰাণীয়ে তেতিয়াই কৈছেগৈ ভাৰতত গদ্দাৰৰ কমি নাই। জালিয়ানাবাগত জেনেৰেল ডায়াৰে হুকুম হেন্দিছিল, যিকেইটা মৰিছিল সেইকেইটাও ভাৰতীয় মানুহ, যিকেইটাই গুলিছিল সেইকেইটাও ভাৰতীয় মানুহ হয় নে নহয় কওক? ক'ত মংগল গ্ৰহ বা শুক্ৰ গ্ৰহৰ মানুহেতো আমাৰ মানুহ গুলিওৱা নাই, পাইছেতো বুজি। গতিকে ব্ৰিটিছ চাহাবে বহুত কাম কৰিলে, কিন্তু কি কৰিলেগৈ আমাৰ মানুহ যাতে জমা থ'ব নোৱাৰে, যিখিনি পাই যাতে খৰচ কৰে, সেইকাৰণে এতিয়াও বেয়া নাপাবগৈ আমাৰ বাগিচাবোৰত সপ্তাহত ৰেচন দিয়ে, যাতে খাই শেষ হৈ যাক। মাহৰ মূৰত দি দিলে কি হ'বগৈ, বহুত জমা থাকিব। মাহৰ মূৰত দৰমহা নিদিয়ে নহয়, ব্ৰিটিছে কি ক'লে এসপ্তাহত সেইটো মানে ৰেচনটো দিয়ে, তাৰমানে কি সেইটো শেষ হৈ যাওক, শেষ হৈ গ'লে আকৌ যাব লাগিব। মুঠতে তোমালোকৰ কামে দাস কৰি ৰাখি থওঁ। চাব 1926 চনত গুৱাহাটী বিশ্ববিদ্যালয় গঠন হ'ল, আৰু বহুত কেইজন তেতিয়াৰ অসমীয়া চাহ বাগানৰ মালিকে ক'লে বোলে কলিকতাত থাকিলে ভাল, গুৱাহাটীত হ'ব নালাগে। কিয় কাৰণে ক'ব, আমি বাগানত কাম কৰা মানুহ নাপাম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ জন্ম যন্ত্ৰণা গম পাব হয়নে। ঠিক সেনেকৈ 1930 চনত শ্ৰীমন্ত শংকৰদেৱ সংঘ গঠন হওঁতে, গঠনকালীত এদিন আমাৰ ৰমাকান্ত মুক্তিয়াৰ এটাই বৰদোৱাৰ সত্ৰ এখনত সত্ৰাধিকাৰৰ সৈতে আলোচনা কৰি আছে। আলোচনা কৰি থাকোঁতে হিংসুক এজন ব্যক্তিয়ে জাঠি মাৰি দিলে, ইকৰাৰ বেৰৰ ফাকেদি জাঠি মাৰি দিলে, কিন্তু ঈশ্বৰৰ সহায় আছিল, তেওঁ হাউলি দিয়াত কান্ধেৰে চুচৰি গৈ জাঠিপাত ভাগৱতত ফুটি গ'ল। আৰু সেইদিনাখনে একদম চিৰ জীৱনৰ কাৰণে ৰমাকান্ত মুক্তিৰ এটাই মানে এই বৰদোৱা সত্ৰ পৰিত্যাগ কৰিলে। তেতিয়া সত্ৰাধিকাৰে পাছত ক'লে, লগ ধৰি পেলাই মুক্তিৰ এটা,
তুমিও অসমীয়া মানুহ, অসমীয়া হিন্দু মানুহ, আৰু জাঠি মাৰাজনো অসমীয়া হিন্দু মানুহ। গম পোৱা গৈছে কোনে মাৰিছিল। এনেকুৱা বহুত মানুহ আছে আমাৰ ইয়াতে থকা। এই শিৰোমণি প্ৰাথমিকখন সম্ভৱতঃ এই আঞ্চলিকখনৰ নাম পূৰ্বাঞ্চল আঞ্চলিক নহয় জানো, মই অনুমানহে কৰিছোঁ, তিনিচুকীয়া নগৰৰ পূবত আছে যেতিয়া। গতিকে এই পূৰ্বাঞ্চল আঞ্চলিকত এনেকুৱা বহু সংগী আছেগৈ, সিটো নামঘৰৰ পৰা আপোনালোকক উলিয়াই দিয়া হৈছেগৈ। কোনোবা নামঘৰৰ পৰা উলিয়াই দিয়া হৈছে কিয় কাৰণে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ সংঘক গুৰু মানি ল'লেগৈ। কিন্তু যিটো নামঘৰৰ পৰা উলিয়াই দিয়া হ'ল সেইটো নামঘৰতো কিন্তু শংকৰদেৱে লিখা কীৰ্তনখনকে পঢ়ে, আৰু সেইটো নামঘৰত কিন্তু মাধৱদেৱৰ নামঘোষাৰে কিন্তু প্ৰাৰ্থনা কৰে। আমি গুৱাহাটীত য'ত আছোঁ তাৰ পৰাও আমাক সেনেকৈ বহিষ্কাৰ কৰা হৈছে। অপৰাধ কি? সেই শংকৰদেৱৰ কীৰ্তনখন পঢ়োঁ আৰু কীৰ্তনখন লিখা ৰচনা কৰা সেই গুৰুজনাক আমি গুৰু মানি ল'লোঁ, আমাৰ অপৰাধ সেইটোৱে। মই তেতিয়া ক'লোঁ, তেতিয়াহ'লে শংকৰদেৱক যদি আপোনালোকে বেয়াই পায়, শংকৰদেৱে লিখা কীৰ্তনখন কিয় পঢ়ে? মাধৱদেৱক যে মহাপুৰুষ বুলি ক'ব লাগে টান পায়, তেনে মানে এনেকুৱা নামঘৰ বহুত পাইছোঁ, মাধৱদেৱৰ জন্ম উৎসৱৰ দিনাখন চাকি নজ্বলে, হয়নে? এনেকুৱা সত্ৰ পাইছোঁ শংকৰদেৱৰ কীৰ্তনৰ মাধৱদেৱৰ নামঘোষা উটুৱাই দিছেগৈ, হয়নে? যদি বেয়াই পায় মাধৱদেৱক, তেতিয়া মাধৱদেৱৰ নামঘোষা কিয় গায়? আৰু এই বুলিও ক'বলৈকে সাহস কৰিছেগৈ। এদিন শুনি পেলাইতো মোৰ গাত বিচা টকা দি পেলাই, কি বুলি ক'লে? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকীনন্দন চৰণে কৰোঁ, তাতোকৈ উত্তম আমাৰো গোসাঁই চৰণে কৰোঁ প্ৰণাম। তেওঁলোকৰ গোসাঁইটো বোলে তাতকৈ ওপৰত। মই নাম নকওঁ দেই সম্প্ৰদায়, কাৰণ ক'ৰবাত গাত লাগিবগৈ, কিন্তু ক'ত লিখা আছে মই দেখুৱাই দিব পাৰিম আপোনালোকক। তাতোকৈ উত্তম আমাৰো গোসাঁই চৰণে কৰোঁ প্ৰণাম। এই যে চকুৰি ভকত আছিল, এই চকুৰি ভকতে কেতিয়াবা শংকৰদেৱক প্ৰভুশ্বৰ বুলি কৈছে নেকি? চাওক গুৰুচৰিত মেলি পেলাই, গুৰুচৰিত, বৰচৰিত, কথা গুৰুচৰিত, গুৰুচৰিত কথা সকলোতে চাওক, শংকৰদেৱক কিন্তু কোনো ভকতে কেতিয়া কি লাগে? আতৈ বুলি কৈছে, গুমস্তা বুলি কৈছে, বাপজনা বুলি কৈছেগৈ, হয়নে? ঈশ্বৰ বুলি ক'লে, কিন্তু প্ৰভু ঈশ্বৰ বুলিতো কোৱাটো নাই। শংকৰদেৱে কেতিয়াবা গুৰু আসনখন পিছ দি পেলাই শৰণ দিয়া কথা গুৰুচৰিতত আছে নেকি? তেতিয়া আমি কোনফালে গৈছোঁ, হয়নে? গতিকে ভাবিছোঁ আৰু সেইকাৰণে বহুতে কয় শ্ৰীমন্ত শংকৰদেৱ সংঘ অৰ্থডক্স বুলি পেলাই। আমি এইখিনি যদি অকণমান যদি কাঢ়া নকৰোঁ তেতিয়াহ'লে ইয়াৰ সংৰক্ষণ নহ'বগৈ। যিটো দামী বস্তু, যিজন দামী মানুহ সমাজৰ, যিজন ডাঙৰ লিডাৰ, তাক ছিকিউৰিটি নালাগে জানো? এতিয়া মুখ্যমন্ত্ৰী আহিলে এটা ব্লেক কেট নাহিব জানোগৈ? আগতে একদম থানা সস্তা মেজৰ চাৰিৰেন হুলস্থুল চাৰিওফালে কৰি মানুহক চেকিং কৰি বহুত নকৰোঁ, হয়নে? ঠিক তেনেকৈ আমাৰ গুৰুজনাৰ বস্তুখিনি সংৰক্ষিত কৰিব লাগিলে অকণমান কাঢ়া হ'বই লাগিবগৈ দেই। হে বেদশিৰ ৰত্ন কহে ইহাক সম্প্ৰতি, কৈলো ভাগৱত ধৰ্ম তোমাত নৃপতি। মহাভাগৱতৰ লক্ষণ সম্পৰ্কে নিমিৰ প্ৰশ্ন আৰু হবিষিদ্ধৰ উত্তৰ প্ৰদান। এতিয়া ভকতৰ লক্ষণসমূহ বৰ্ণনা দিব। হেন শুনি নিমি দুনাই দিলন্ত উত্তৰ, কহিও লক্ষণ আবে মহাভকতৰ। ভকতৰ কোন ধৰ্ম কিবা প্ৰৱৰ্তন, কোন বা স্বভাৱে ভক্তে কি বোলে বচন। জানিবা কচাও চিন মহাভকতৰ, শুনি হবি সিদ্ধে দিলাম তাহাৰ উত্তৰ। হে সিদ্ধসকল, ভকতসকলৰনো লক্ষণ কেনে? ভকতেনো কি ধৰ্মত প্ৰৱৰ্তিত হৈ থাকে? ভকতৰনো স্বভাৱ কেনে? ভকতৰনো বাক্যবচন কেনে? আৰু ভকতৰনো কিবা চিহ্ন আছে নেকি? যেনেকৈ ভগৱন্তৰ চিহ্ন থাকে। আৰু তেতিয়া হবি নামৰ সিদ্ধগৰাকীয়ে উত্তৰ দিছে, এই হৰিকস্মনত স্মৰিম বুলন্ত ৰাজাক, ভকতৰ জীৱা ধৰ্ম শুনা হুতাক। ঈশ্বৰত দেখে যিটো সমস্ত প্ৰাণীক, সেই প্ৰাণী সমস্তটো দেখে ঈশ্বৰ মূৰ্তিক। আৰু হৰিক স্মৰণ কৰি হবিষিদ্ধই উত্তৰ দিবলৈকে আৰম্ভ কৰিছে যে ভকতৰ জীৱা ধৰ্ম শুনা কওঁতা। ভকতজনৰ ধৰ্ম কেনে শুনা, ঈশ্বৰতো দেখে কিন্তু সমস্ত প্ৰাণীক। তেওঁ ভকতজনে
ঈশ্বৰৰ এই বিশ্ব ব্ৰহ্মাণ্ডখনকে ঈশ্বৰৰ শৰীৰ বুলি মানে। আৰু উৰণ বুৰণ গজন ভ্ৰমণ সকলোখিনি ঈশ্বৰৰ আংগিক বুলি ভাবে, তাৰমানে ঈশ্বৰৰ শৰীৰৰ এটা এটা অংগ। সেইকাৰণে প্ৰকৃত ভকতজনে বিনা কাৰণত গছৰ পাত এটাও নিচিঙে। কিন্তু আমাৰ চাবচোন, আলহী হৈ গৈছে এজন ব্যক্তি এজনৰ ঘৰত, তেওঁ ফোনো কৰি আছেগৈ, গৃহস্থ ঘৰত ফুলৰ পাতবোৰ ঠানিবোৰ ছিঙি আছে, মুচৰি আছেগৈ, ফোন কৰি আছে গৃহস্থ ঘৰত, তাত আলহী তেওঁ, আৰু ফুলনিখনৰ চাৰিওফালে এখন হাফৱাল দি থৈছেগৈ। তাৰমানে ফোনত কিবা খং উঠি আছে নেকি, তেওঁ ঘূৰিয়ে আছেগৈ। শেষত গৈ গৃহস্থ তেওঁক গতিয়াই বাহিৰ কৰি দিব লগা হ'ল। সেই মিছা কথা কোৱা মেচিনটো তেওঁৰ কাণত, আৰু সিফালৰ পৰা তেওঁ হয়তো কিবা খং উঠাই আছে। সেই খঙত তেওঁ একো কৰিব নোৱাৰি, তাৰমানে একদম পঢ়া মুখস্থ দিব নোৱাৰা ল'ৰা ছোৱালীক যেনেকৈ কাণ মোচৰে শিক্ষকে, সেনেকৈ একদম ফুলবিলাকৰ মানে কলিয়ে ফুলে মুচৰি আছেগৈ, যেন মানে চাহপাতৰ পাতহে ছিঙিছে আৰু আমাৰ আইসকলে, তাৰমানে এটি গলি দুটি পাত, হয়নে? তাৰপিছত ইমানেই খং উঠিল, তেওঁ তাৰমানে ঘূৰিয়ে ঘূৰিয়ে গম নাপায়, তাৰমানে হেৰি কৰিছেগৈ, মানে বোলে বকি আছে, তোক মই য'তেই পাম মোহাৰি পেলাম, হাল বাই পেলাম তোক বুলি পেলাই, মানে ঘূৰি পেলাই ফুলনিও কৰি দিয়ে। আৰু গৃহস্থ তেওঁ ঢকিয়াই বাহিৰ কৰিছে। তাৰপিছত তেওঁ আকৌ কি কৈছে, মোক কেলৈ ঢকিয়াইছে? বোলে তোমাক ফুল কেইডালে আৰু ৱালখনে কি কৰিছিল চাওকচোন। কিন্তু যিজন প্ৰকৃত ভকত, তেওঁ কাৰোবাক ৱালখন ভাঙা বেলেগ কথা, ফুলডাল মোচাৰ কথা, এটা গছৰ পাতৰ বিনা প্ৰয়োজনত নিচিঙে। বোলে নাম এষাৰ পাতোতে আগলতি কলপাত চাৰিখিলা লাগিব, তাতো তেওঁ কয়, ঐ বেয়া নাপাবি, কাৰণ গজনমুঠি ঈশ্বৰে আমালৈকে আগবঢ়াই থৈছে, আৰু এই কলপাত কেইখিলা নহ'লেগে আমাৰ নাম নিখিজে। গতিকে এই কলপাত কেইখিলা নিওঁতে যদি কিবা অপৰাধ হৈছে, আৰু সেইখিনি মই নতশিৰে গ্ৰহণ কৰিছোঁ, সেৱা সৎকাৰ কৰে। আকৌ এনেকুৱাও দেখিছোঁগৈ বিয়া ঘৰত, মই ক'লোঁ বোলে কিমান লাগিব? বোলে হেৰি নহয়, দৰা মানে কৰ্মকাণ্ডৰ আমাকে যোগাৰ কৰি থৈছে, মোক কৈছে কিমান লাগিব? বোলো 12খন কলপাত। 12খন কলপাত লাগিব? 12খন কলপাত লাগিব। তাৰপিছত তেওঁ যিখিনি কলপাত যতনাই থৈ দিছেগৈ, সেই তেতেলীৰ পাতৰ দৰে ফলা চিৰা, আৰু গোটেই খোপা তাৰমানে ধোৱা নাই, তাত কাউৰৰ মানে বিষ্ঠা, মানে লাৰিবৰ অসুবিধা। তাৰপিছত কৈছে এই পাত মই যদি কেনেকৈ মই ব্যৱহাৰ কৰিম? তাৰপিছত কৈছে কাটি আনো তেতিয়াহ'লে, কলে কল আছে। বোলে খবৰদাৰ, লাগে কলপাতেই নিদিওঁ, এই নিশা মই আপোনাক যদি কলপাত কাটিবলৈ পাৰ্মিশ্যন, পাপী মই হ'ম, পাপটো মোৰ লাগিব। কিয়? আমি জিৰণি লওঁ, গছডালে জিৰণি নলয় নেকি? হয়নে? গতিকে যেনেকৈ কৈছিলোঁ, তেওঁ 10খন আগলতি কলপাত কিয় যোগাৰ কৰিব নোৱাৰিলে? আকৌ মোক কেতিয়া কৰিছেগৈ, পিছদিনাখন সমালোচনা কৰি আছে নে, মই যে কাষত আছোঁ গমেই নাপায়গৈ। সেইডাল কছাৰী বামুণডালক মাতিলোঁ, পুৰোহিতডালক মাতিলোঁ, 12খন কলপাত লাগিলে, কি নতুন নতুন কথা কৈ থাকে তেওঁ মোক, হয়নে? মই একো মাতা নাই। বোলে হেৰি ডাঙৰীয়া ঘূৰি চাওকচোন, ময়ে দিয়ক। মই বোলো কাগজ এখন লওক, আৰু যদি কম হয় তেতিয়াহ'লে মোৰ 2খন কাণ কাটিব, দা এখন আনক। বোলে কি লওকচোন কাগজ, তেওঁ ল'লে। বোলে 1 লিখক, বোলে অস্থায়ী গুৰু এখন চোতালত পৰিছে, এখন কলপাত লাগিব। বোলে 4 বস্তু আগলৈ গুৰুদেৱ নামক, তাতে কিমান লাগিব? তলৰ পৰা সৰু পাতাখনত বোলে 2খন লিখক। বোলে কইনা ঘৰ আপুনি নহয় যে কইনাৰ বাপে, আপোনাৰ ফালৰ পৰা দৰা ঘৰলৈকে দিবলগীয়া সমাজখনৰ শৰাইখনত তলৰ পৰা কেইখন? 2খন লিখক। হ'ল। বোলো এতিয়া দৰা ঘৰে দিবলগীয়া শৰাইখনত আপোনালোকে যোগাৰ কৰিব, তলৰ পৰা কেইখন লাগিব? বোলে 2খন। উচৰ্গাখিনিৰ তলত এখন লাগিব কলপাত, লাগিব বোলে, লাগিল, হয়নে? ফুলৰ মালা দুডাল যে থ'বগৈ দৰা কাৰণে, সেইখন শৰাই তলত এখন লাগিল। এই বিধি পাঠকজনে যে বিধিখন থ'ব, তাতে এখন লাগিলনে? এই দৰা ঘৰীয়া আহি পেলাই যে এই মানে কইনা খুজিবলৈকে মান এখন লাগিব, এতিয়া কেইখন লাগিল? বোলে 13খনে দেখোন লাগিলগৈ। মই বোলো আপোনাক মই 12খনহে আনিব দিছিলোঁ, পাইছে বুজি? তেওঁ মোক কৈছে কি নতুন নতুন নিয়মতে, মানে তেওঁ গমেই পোৱা নাই ক'ত কি লাগে। এইবাৰ এখন বিয়াত এনেকুৱা হ'লগৈ, মোক সুধিছেগৈ দৰাৰ বাপেকে, শৰাই কেইখন লৈ যাব লাগিব? কইনা ঘৰত কিন্তু একো নাথাকে, কেৱল চোতালখন নিদিব। বোলো 4খন শৰাই ল'ব। ডাঙৰ ডাঙৰ 4খন শৰাই ওলাই দিলে। মই গতিকে চবতে মই বশ লিখিছোঁ, তাৰমানে বৰঘৰীয়া শৰাই প্লাষ্টাৰ এটা তাতে লিখি দিলোঁগৈ। আৰু দৰাৰ মাকে ক'লে আপোনালোকে সেই ৰঙা গাড়ীখনত উঠক, আমি পিছৰ গাড়ীখনত মানে আৰু এজন হেল্পাৰৰ সৈতে পঠিয়াই দিম, তাতে আপোনালোকে মালাই ফুলে পাতে শৰাই কটাৰী চব পাবগৈ, ধৰা পাতিও বহাই দিছোঁ। শেষত আমি নলবাৰী জিলালৈকে পালোঁগৈ কইনাৰ ঘৰ। আৰু দৰাৰ দেউতাকক কৈছোঁ কাৰোবাক কৈ পেলাই বস্তুখিনি নমাই আনক, তাতে আমি আসন পাতিব লাগিব, চবখিনি যোগাৰ আছে। গোটেই গাড়ীখন বিচাৰি চালে, দৰাৰ বাপেকে শৰাইকেইখন বিচাৰি নাপায়। শেষত মোনা এটাত সৰু সৰু, এই যে কইনাই পিছদিনাখন ৰিচিপশ্যনত সৰু ফুল বঁটা এখনত চব গুটি দিয়ে, হয়নে? সেনেকুৱা 4খনমান ওলাই। তাৰপিছত আৰু কমকৈ সেইখনত 4টা তামোলো নধৰে। মই উপায় নাপালে মাটিতে আৰু কলপাতত দি কৈছোঁ। তেতিয়া কইনা
দেউতাক মণ্ডল, তেওঁ কৈছেগৈ মোক, হেৰি নহয়, মই একো নাজানো, মই সংঘৰো নহয়, ভকতো হ'ব পৰা নাই, আপোনালোকে যেনেকৈ নিম বুলি কৈছে মই সেনেকৈ যোগাৰ কৰিছে। এই ভকতে কি মাটিত দিয়ে নেকি? মই বোলো গুৱাহাটীৰ পৰা আহিলে সাধাৰণতে মাটিতে দিয়ে, উপায়টো নাই। গুৱাহাটীৰ পৰা আহিলে সাধাৰণতে গাঁৱত আহিলে মাটিতেই দিয়ে। দৰা বাপেকে যিভাৱে ভাবি থাকক, টিকিছে বিকিছে আছে, মই কি জানোগৈ, ভৰাই দিবলৈতো মই ধৰিছোঁ, আপোনালোকে অনা নাই, মই কিডাল কৰিমগৈ, হয় নাই? তাৰপিছত সমস্তখিনি মাটিতেই দিলোঁ আৰু এখন পাততে কেকু জেকুকে কইনা খোজে, সেইখনো নিছেগৈ, যি হয় হ'ব। তাৰপিছত মই দৰা বাপেকক বাপেকক কৈছে, এতিয়া কি হ'ব? মই বোলো কি জানোগৈ, ভৰাব লাগে মই ভৰাই দিলোঁ, আপোনাৰ শ্ৰীমতীয়ে গেৰাণ্টি দিছে তাতে খুলিলে পাবগৈ। তাৰপিছত বাপেকে মাকক সুধিলে, শৰাইকেইখন কেলে? তাতে খোলাখুলি হ'বলৈ হেৰাব পাৰে, সেইকাৰণে মই নিদিলোঁ। তেতিয়া মই দৰাৰ বাপেকক ক'লোঁ, এইখনে আপোনালোকৰ ঘৰত শেষ বিয়া, আৰু কোনো কাৰ্যত মোক নামাতিব। এই পঢ়া শুনা কৰি ছোৱালীজনী ডক্তৰ, ল'ৰা ইঞ্জিনিয়াৰ, এই ডক্তৰ পঢ়াব যাওঁতে কিমান লাখ টকা খৰচা হৈছে, হয়নে? আপোনাৰ 4খন শৰাইত কেই লাখ টকা যায়? আপোনাৰ এখন 5তলা বিল্ডিং, আৰু আজি কেই টকাৰ বম ফুটালে? 2.5 লাখ টকাৰ বম ফুটাইছে। 2.5 লাখ টকাৰ বম ফুটোৱা মানুহ ঘৰে 4খন শৰাই হেৰাব বুলি পেলাই ভয় পাইছে বুজি। এনেকুৱা ঘৰত কিন্তু হাম নেহি যায়গা। এইবিলাক কেনেকৈ ভকত হোৱা হয়, ও লোক নিজে নিজে জানতা হয়। পাইছোঁ আজিলৈকে 12,800, যোৱা পৰহিৰ বিয়াখনৰ কাৰণে 12,817খন বিয়াত পাই থৈছোঁ, হয় নাই? বিদেশৰ বিয়াতো ইমান গণ্ডগোল পোৱা নাই। ইমান মানে কি হেৰুৱাবৰ ভয়? হেৰুৱাব কি আছেগৈ? কি লৈ আহিছোঁ? নাঙঠ হৈ আহিছোঁ এইখন পৃথিৱীত, নাঙঠ হৈ যাম। সেই মতা মানুহে হওক, মহিলাই হওক, পুৰুষে হওক, সেই খৰিকেইডালৰ ওপৰত নাঙঠ কৰি মাক জানো আহিছোঁ অকলে, যামেগৈ অকলে, লগৰ খালি ঠিকেও নাই। কিন্তু এইটো কলিযুগ, কেনেকৈ জানে? কলিযুগত গুৰু কোন হ'বগৈ? মূৰ্খকেইটাই গুৰু হ'বগৈ। বেশ্যা ভৈলা মহাসতী, বেপাৰীক মহন্ত পাতি, মূৰ্খগণে কৰে হাহাকাৰ, এই ঘোৰ কলিকাল ডুবি গ'ল দিন বন্ধু, মায়াৰ সংসাৰত নৰে, হয়নে? পতিতাসকল মহাসতী হ'ব, বেপাৰীক মহন্ত পাতিব, উচ্চখনত মূৰ্খই বহি যি তাকে শুনিবগৈ, তাকে হয় ছাৰ, য়েছ ছাৰ। আৰু বেছি দিন নাই, নামঘৰত পূজাৰী সোমাবগৈ, টিলিঙা বজাই ৰঙা ফুট দি বেলপাত আৰু দুবৰি বন দিব, আৰু সন্মুখতে তাৰমানে সকলোৱে হাতখন পাতি দিয়ক, দিয়ক মেৰাই দিয়ক পঘা এডাল। ইণ্টাৰভিউ দিব যাব, পঘা এডাল। চাকৰিত জইন কৰিব, পঘা এডাল। প্ৰথম দিনা স্কুলত যাব, পঘা এডাল। হৰিয়ে যে ৰাখে, জৰিয়ে নাৰাখে, কোনদিনাখন বুজিবগৈ? আৰু পাৰিলেতো তাৰমানে গড়ৰ খৰ্গ এটা পিন্ধি দিব পাৰিলে, তাৰমানে যদি সিফালে বেলেগ জেগাত ডিষ্ট্ৰিক্টত ডিউটি কৰিছে, তেওঁক যেন তাৰমানে স্বয়ং ইন্দ্ৰ আহি পেলাই ৰক্ষা কৰিব। যিটো গড়ে কাজিৰঙাত মানাহত থাকে, পবিতৰাত থাকে, চোৰাং চিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে, সেই গড়টোৰ এক টুকুৰা লগাই ল'লে কোনটো গোসাঁই বচাব, হয়নে? ভাবক আমি কিমানৰ পাৰ্থ। এতিয়াও চাগে শৰণ ভজন ল'লে তাৰপিছতো কিন্তু বহুতে মানে ইমান লাজ পাওঁ, যেতিয়া বিয়াখন কৰাৰ আগতে আমাৰ ভাইটিয়ে দেখিছেগৈ, মই বিয়াখন পাতি দিয়াৰ আগতেই তাৰমানে ৰছীবিলাক কাটি লওঁগৈ। তাৰপিছত কইনা পক্ষই কি কয়, ইমান বোলে ডাঙৰ ভকত, সেইডোখন পঘা বান্ধি আহিছে, হেণ্ডকাপ খোলাই নাই, ৰঙা এটাকো জিলিকি আছে। এনেকুৱা পিতৃও পাইছোঁগৈ, দৰাৰ লগতে যাম বুলি ভাবিছিলোঁ, মই ধুতি পিন্ধিবই লাগিব নেকি? তো মই উত্তৰটো কি দিছোঁ জানে? গণতান্ত্ৰিক দেশ, কি ধুতি কি আপুনি নিপিন্ধাকৈ যাব পাৰে আপোনাৰ বিয়ৈৰ ঘৰ? মোক কথা আপুনি নিপিন্ধাৰ কথা কৈছে ন, মই আকৌ ঘূৰাই দিছোঁ, মানে ধুতিৰ কথা কৈছোঁ। তাৰমানে দৰাই জানেগৈ, তাৰমানে দৰাৰ বাপেকৰ বেছি বক্তব্য নাই নহয়। আজি অমুক জানো, অমুক তিথি, অমুক তেনেকুৱা, অমুকৰ ছোৱালী বিয়া কৰিবলৈকে আমি আমাৰ স্বগৃহৰ পৰা বৰযাত্ৰা কৰিছোঁ, হৰি ওলাম, তাৰপিছত দৰা বাপেক নাথাকিলেও কথা নাই। আৰু ভকতগীতাৰ কি অৱস্থাটো আপোনালোকে ভালকৈ জানে। ধুতি পিন্ধা মানুহ কেইটা? কইনাৰ বাপেক, দৰাৰ বাপেক। কইনাৰ এই মোমায়েক হয়তো পিন্ধিব পাৰে, নিপিন্ধিব পাৰে। দৰাৰ সখীটো আৰু সেই গৰু বেপাৰী হৈয়ে যায় ফালেঙি। তাৰপিছত এতিয়া নতুন ডিউটি হৈছে, তেওঁ নৰকাসুৰ, ঘটকাসুৰ, বঘাসুৰ, অঘাসুৰ, বান, কংস, হিৰক, এনেকুৱা হৈছে একদম আৰ্মিৰ যেন মেজৰ। কাৰোবাৰ আকৌ থুতুৰিত তাৰমানে কেইডালমান, হয়নে? ইমানখিনি। এতিয়া বহুত বিবাহ পৰিচালকক বেয়া কৈছে, বোলে দাড়ি নাকাটিলে মই বেৰিছোঁ। আপোনাৰ দৰে বাদ দিয়ক, কিমান বিবাহ পৰিচালক আছে, পাইছে বুজি? কিমান যন্ত্ৰণা পাওঁ আমি বিয়াবিলাক চলাব, আমিহে গম পাওঁগৈ। একো নচলে বুলি কয়, তাৰপিছত সৰ্ব শস্য লজ্জবে চব চলি থাকে।
এজন ভকতে ক'লে কি নহয় এইখন ঘৰত মই নোসোমাওঁগৈ, কিয় কাৰণে এই তাৰমানে কইনা ঘৰ অনাসংগী কৰ্মকাণ্ডত তেওঁলোকে সেই চাকিটো ফুটাই যায়, শলিতালে যে বাটমালা দি থৈছে, বাটমালাটো দেখি পেলাই আমাৰ ভকতজনে এজনে কৈছেগৈ মই ভজনী ভকত ইফালে দি নাযাওঁ। মই বোলো বাহিৰেদি যাওক, ৱালখন ভাঙি দিছে গাড়ীবিলাক সোমাবলৈ, নহয় মই সিফালে দি নাযাওঁ। তেতিয়াহ'লে আপুনি গাড়ীত বহি থাকোগৈ। মাজতে আমাৰ বিয়া যেতিয়া শেষ হ'ল দৰাৰ বাপেকে কৈছে সকলো গাড়ী একেলগে ঘূৰি যাব। আহি পেলাই যে গাড়ীত চাওঁ তেওঁ ড্ৰাইভাৰৰ লগত কামটো কৰি আছে, তোৰ একদম মোৰ একদম বাকলি মুক্ত আঠিয়া কলম বোলো এতিয়া গাড়ী যাব হয় নেকি? অঁ বাটমালাটো থকাৰ কাৰণে সোমাব নাপায়, ঠিকে আছে, কিন্তু এইটো বটলৰ খোপাটো সোমাই তাতে সোমাব পাৰে, হয় নাই? গতিকে এইবোৰ আচলতে আমাৰ আৱৰ্জনা হৈছে, পাইছে বুজি? আৰু এনেকুৱা ভকতে কি কয়, ভকতক লেঠা বুলি ভাবে আৰু নামষাৰক জামেলা বুলি ভাবে। কি কয়গৈ অলপ আগতে কৈছে নহয়গৈ, ভকতৰ জামেলাটো 4 দিন আগতে মাৰি থওঁ নেকি, তাৰ নামষাৰ জামেলা হ'লগৈ। তো ঈশ্বৰে যদি নিজে শুনে কি কৈছে বোলে মোৰ নামষাৰ জামেলা, তাক মই ডাইৰেক্ট এণ্ট্ৰি দিম। কি মতে ভকতি কৰিব তোমাত হৰি 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 হৰিয়ে